নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। এতিয়া তোমালোকৰ যোনটো আমি লাষ্ট ভিডিঅ' দিছিলো কেমেষ্ট্ৰি ওৱানছত ভিডিঅ' তাত তোমালোকে বহুত ভাল ৰেছপন্স দিলা। আশা কৰিছো এইটো ভিডিঅ'টো আমি ভাল ৰেছপন্স পাম। নেক্সট ভিডিঅ' তোমালোকৰ আহিব ফিজিক্সৰ, তাতো আশা কৰিছো যে তোমালোকে ভাল ৰেছপন্স দিবা। লগতে যোনবিলাক তোমালোকৰ লগৰ আছে, লগৰ ক্লাছৰ হোৱাটছএপ গ্ৰুপ আছে, সকলোতে তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে ভালদৰে পঢ়িব পাৰে। অ'কে, কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব পাৰা। আৰু নেক্সট ভিডিঅ'টো আমি কিহৰ ওপৰত আনো তাৰ বিষয়ে তোমালোকে ক'বা। ঠিক আছে, এতিয়া আৰম্ভ কৰি দিওঁ। তোমালোকৰ যোনটো বায়'লজিৰ যোনটো চেপ্টাৰ আছে, তোমালোকৰ 5টা চেপ্টাৰ আছে টোটেল, 6, 7, 8, 9 and 15। ঠিক আছে, এই চেপ্টাৰ কেইটা আমি আজি ওৱানছত ৰিভিজন তোমালোকৰ কাৰণে লৈ আহিছো। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' নাও। ঠিক আছে, এতিয়া যোনটো প্ৰথম তোমালোকৰ চেপ্টাৰ, সেই প্ৰথম চেপ্টাৰটো হৈছে তোমালোকৰ এইটো হৈছে জীৱন প্ৰক্ৰিয়া বা লাইফ প্ৰচেছেছ। অ'কে, এতিয়া ইয়াত তোমালোকৰ যোনখিনি মেইন বিষয় বা মেইন কি টপিকছ বিলাক, সেইবিলাক হৈছে প্ৰথম তোমালোকে পৰিপুষ্টি। পৰিপুষ্টি কি তাৰ বিষয়ে পঢ়িব লাগিব। নেক্সট তোমালোকে পঢ়িব মানুহৰ পাচন তন্ত্ৰ, মষ্ট ইম্পৰ্টেণ্ট। নেক্সট মানুহৰ শ্বসন তন্ত্ৰ। তাৰপিছত তোমালোকে পঢ়িব লাগিব পৰিবহন, উদ্ভিদ আৰু মানুহৰ দুইটাৰে। ঠিক আছে, নেক্সট পঢ়িব লাগিব তোমালোকে ৰেচন প্ৰক্ৰিয়া, উদ্ভিদ আৰু মানুহৰ। চোৱা, প্ৰথম যোনটো আছে তোমালোকৰ পৰিপুষ্টি। এতিয়া পৰিপুষ্টি মানেনো কি? পৰিপুষ্টি মানে হৈছে তোমালোক আমি যিকোনো খাদ্য গ্ৰহণ কৰা বা প্ৰস্তুত কৰা যোনটো প্ৰক্ৰিয়া, তাকে আমি কি বুলি কওঁ? পৰিপুষ্টি বুলি কওঁ। ঠিক আছে, এতিয়া তোমালোকৰ পৰিপুষ্টি দুই প্ৰকাৰ হ'ব পাৰে। এটা হৈছে তোমালোকৰ স্বপুখী পৰিপুষ্টি, আৰু এটা হ'ব পাৰে তোমালোকৰ পৰপুখী পৰিপুষ্টি। এতিয়া স্বপুখী পৰিপুষ্টি মানে কি? যি পৰিপুষ্টিত নিজৰ খাদ্যটো নিজে প্ৰস্তুত কৰা হয়। ঠিক আছে, তাৰ এটা উদাহৰণ হৈছে তোমালোকৰ সেউজীয়া উদ্ভিদবিলাকে। সেউজীয়া উদ্ভিদবিলাকে কি কৰে? তোমালোকৰ যোনবিলাক সূৰ্যৰ পোহৰ থাকে, সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু পানী লৈ পিনে কি কৰে? নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। আৰু এই যোনটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত কি বুলি কয়? সালোক সংশ্লেষণ বুলি কোৱা হয়। আৰু এইটো বস্তু তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এইটো পৰীক্ষাত সুধিছে তোমালোকৰ 2019 চনতো সোধা গৈছে যে ইয়াৰ যোনটো বিক্ৰিয়া সমীকৰণটো যি হয়, তোমালোকৰ সমীকৰণটো তোমালোকে ভালদৰে মনত ৰাখি থবা, একদম ইজি হয়। আৰু তোমালোকৰ এই যোনটো 3টা পৰ্যায় আছে সালোক সংশ্লেষণৰ, এই 3টা পৰ্যায় তোমালোকৰ পৰীক্ষাত সোধা দেখা যায়। এতিয়া যোনটো প্ৰথম তোমালোকৰ পৰ্যায়, সেইটো হৈছে তোমালোকৰ শোষণ। এই পৰ্যায়টোত কি কৰিব? যোনটো উদ্ভিদৰ পাতত ক্ল'ৰফিল থাকিব, সেই ক্ল'ৰফিলে কি কৰিব? সূৰ্যৰ যোনটো পোহৰ শক্তি তাক শোষণ কৰিব। ঠিক আছে, এতিয়া দ্বিতীয় পৰ্যায়টো হৈছে যে তোমালোকৰ ৰূপান্তৰ বা কনভাৰ্জন। ঠিক আছে, ইয়াত কি কৰিব? যোনটো পোহৰ শক্তি, সেই পোহৰ শক্তিটো ক'লৈ লৈ যাব? ই ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব। আৰু যোনবিলাক পানীৰ অনু কি থাকে তোমালোকৰ? H2O। পানীৰ অনুটো H2O নহয় জানো তোমালোকৰ? ইয়াৰ হাইড্ৰজেন আৰু অক্সিজেনটো বেলেগ বেলেগ কৰি দিব, মানে পানীৰ অনুটো কি কৰিব? ভাঙি দিব। ঠিক আছে, আৰু যোনটো তৃতীয়টো তোমালোকৰ যোনটো পৰ্যায়, সেই তৃতীয় হ'ব লাগিছিলে আৰু দুইটো নাথাকিব। তৃতীয় পৰ্যায়টো তাত হ'ব তোমালোকৰ বিজাৰণ। এতিয়া যোনটো কাৰ্বন ডাই অক্সাইড থাকে, কাৰ্বন ডাই অক্সাইডটো লয় যে বায়ুৰ পৰা, সেই কাৰ্বন ডাই অক্সাইডটো কি কৰিব? বিজাৰিত কৰিব কিহলৈ? কাৰ্বহাইড্ৰেট মানে গ্লুক'জলৈ বিজাৰিত কৰিব। আৰু এই গ্লুক'জটো আমি আহাৰ হিচাপে লওঁ, আৰু বা উদ্ভিদেও নিজৰ আহাৰ হিচাপে লয়। ঠিক আছে, এতিয়া নেক্সট তোমালোকৰ টপিক হৈছে এটা ষ্ট'মাটা। ষ্ট'মাটাৰ ওপৰত প্ৰশ্ন আহে কেতিয়াবা, ভালদৰে চাবা। ষ্ট'মাটা ক'ত থাকে? পাতত থাকে। ঠিক আছে, ই পাতৰ পৃষ্ঠ থকা এটা সৰু ছিদ্ৰ, আৰু এই ছিদ্ৰটোৰ এই ফুটাটোৰ মাজেৰে কি হয়? তোমালোকৰ গেছৰ বিনিময় হয় আৰু বাষ্পমোচন হয়। ষ্ট'মাটাৰ বা পত্ৰৰন্ধ্ৰৰ কাৰ্য কি হয়? তোমালোকে দুটা লিখিব লাগিব যদি সোধে। প্ৰথমটো হৈছে বাষ্পমোচন, আৰু নেক্সট হৈছে তোমালোকৰ গেছৰ বিনিময়। অ'কে, এতিয়া ইয়াত তোমালোকৰ ৰক্ষী কোষ কিছুমান থাকে। ৰক্ষী কোষ, এই চাইডত যে দেখিছা কোষবিলাক, এইবিলাক কি হৈছে তোমালোকৰ? ৰক্ষী কোষ। ইহঁতৰ কাম কি? পত্ৰৰন্ধ্ৰটো মেলা আৰু বন্ধ কৰা। ঠিক আছে, যেতিয়া দৰকাৰ হয় ই মেলিব, যেতিয়া দৰকাৰ নহয় পত্ৰৰন্ধ্ৰটো, তেতিয়া ই জাপ খুৱাই দিব। ঠিক আছে, আৰু এইটো বস্তুটো কেনেকৈ হয়? যেতিয়া মেলিব লাগিব, পত্ৰৰন্ধ্ৰৰ যোনটো ৰন্ধ্ৰটো বা ফুটাটো যেতিয়া মেল খুৱাব লাগিব, তেতিয়া কি কৰিব? এই যোনবিলাক ৰক্ষী কোষ বা গাৰ্ড চেল থাকিব, তাত পানী সোমোৱাই দিব। ঠিক আছে, তাত সি পানী সোমোৱাই দিব। পানী দিয়াৰ লগে লগে কি হৈ যাব? ই ফুলি যাব। ঠিক আছে, গাৰ্ড চেল কেইটা ফুলি যাব, মানে ৰক্ষী কোষকেইটা ফুলি যাব। ফুলি যোৱাৰ লগে লগে যোনটো যোনটো ফুটাটো মেল খাই যাব। ঠিক আছে, আৰু যেতিয়া তোমালোকৰ পানীখিনি সোমালে, যেতিয়া পানীখিনি উলিয়াই দিলে কি হৈ যাব? সেই যোনটো ৰক্ষী কোষটো ই সৰু হৈ যাব, আৰু যোনটো ৰন্ধ্ৰটো থাকিব, ৰন্ধ্ৰটো এনেদৰে বন্ধ হৈ যাব। ঠিক আছে, এইটোৱে হৈছে তোমালোকৰ ষ্ট'মাটা বা পত্ৰৰন্ধ্ৰৰ কাম আৰু ৰক্ষী কোষৰ কাম। তোমালোকে এই দুটা বস্তু ভালদৰে চাই যাবা। নেক্সট আহিলে তোমালোকৰ পৰপুখী পৰিপুষ্টি, মানে য'ত নিজেই নিজৰ খাদ্যটো প্ৰস্তুত কৰি ল'ব নোৱাৰে। ই ক'ৰ পৰা লয়? উদ্ভিদৰ পৰা বা আন প্ৰাণীৰ পৰা খাদ্য গ্ৰহণ কৰে। ইয়াৰ প্ৰকাৰ 3টা হ'ব পাৰে। এটা হৈছে প্ৰাণীক্ষম, এটা মৃতজীৱী, আৰু এটা আছে তোমালোকৰ
পৰজীৱী এইখিনি বস্তু ইমান হেৰি নহয় বাৰু জানাই এইবিলাক হেৰি হয় সৰু বস্তু কিন্তু নেক্সট তোমালোকৰ এটা ইম্পৰ্টেণ্ট হৈছে সেইটো তোমালোকৰ এমিবাৰ পৰিপুষ্টি তোমালোকৰ বহুত ইম্পৰ্টেণ্ট 2019 চনত 2024 চনতো সোধা হৈছে ইয়াৰ কাৰণে তোমালোকে এই চিত্ৰখন জানিব লাগিব আৰু এই দুটা পইণ্ট জানিব লাগিব ঠিক আছে এমিবাৰ কেনেদৰে খাদ্য গ্ৰহণ কৰে এইটো বস্তু জানিব লাগিব এতিয়া চোৱা এমিবাৰ কি থাকে ক্ষণপদ থাকে ক্ষণপদটোক আমি কি বুলি কওঁ হেৰি বুলি কওঁ কুটপাত বুলিও কোৱা হয় ঠিক আছে কুটপাত বুলি লিখিলেও হ'ব ক্ষণপদ বুলি লিখিলেও হ'ব ঠিক আছে এমিবাই এই কুটপদৰ সহায়ত কি কৰিব খাদ্যটো আৱৰি ধৰিব খাদ্যটো ইয়াত খাদ্যটো আছে দেখিছানে খাদ্যটো কি কৰিলে ই এনেকে আৱৰি ধৰিলে আৱৰি ধৰাৰ লগে লগে পিছত ই খাদ্য ঋত্তিকা গঠন কৰিব খাদ্যটো ভিতৰলৈ লৈ যাব আৰু এনেধৰণে কি কৰিব খাদ্য ঋত্তিকা গঠন কৰিব যাক ইংৰাজীত কি বুলি কয় ফুড ভেকিউল বুলি কয় অ'কে এতিয়া ইয়াৰ ভিতৰত খাদ্যৰ পাচন হয় মানে খাদ্যটো হজম হ'ব তাৰপিছত আৰু সৰল পদাৰ্থলৈ হেৰি হৈ যাব কনভাৰ্ট হৈ যাব আৰু পৰসত দ্ৰৱীভূত হৈ যাব আৰু এনেধৰণে কি হয় এমিবাৰ পৰিপুষ্টি হয় তোমালোকে এই দুটা পইণ্ট ভালদৰে লিখি ল'বা অ'কে আৰু এই ডায়েগ্ৰামটো তোমালোকে এই চিত্ৰটো ভালদৰে মানে মনত ৰাখি ল'বা আৰু এই তোমালোকৰ চেপ্টাৰটোত বহুতকেইটা তোমালোকৰ ডায়েগ্ৰাম আছে এই গোটেইকেইটা তোমালোকে জানিব লাগিব কাৰণ এইকেইটা ডায়েগ্ৰাম তোমালোকৰ ডাইৰেক্ট আঁকিব আহে 3 নম্বৰ 4 নম্বৰ খাটাং ঠিক আছে ইয়াৰ পিডিএফটো তোমালোকে পাই যাবা কমেণ্ট ছেকশ্যনত ডেছক্ৰিপশ্যনত পাই যাবা ঠিক আছে ডেছক্ৰিপশ্যনত থাকিব তোমালোকে তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা বা টেলিগ্ৰাম চেনেলটো তোমালোকে পাই যাবা টেলিগ্ৰাম চেনেলত বাকীবিলাক বস্তু তোমালোকে পাই যাবা আৰু এইবিলাকো পাই যাবা ঠিক আছে যদি কিউ লাগে তাতে তোমালোকৰ চব আপলোড কৰি থোৱা আছে তাৰ পৰা লৈ ল'বা তোমালোকে নেক্সট আহিলে তোমালোকৰ মানুহৰ পাচন তন্ত্ৰ ইয়াৰ কাৰণে তোমালোকৰ এই চিত্ৰটো বহুত ইম্পৰ্টেণ্ট চিত্ৰটো ডাইৰেক্ট আঁকিব আহে ঠিক আছে ভালদৰে এইকাৰণে আঁকি ল'বা এই মানুহৰ যোনটো পাচন তন্ত্ৰ সেইটো ষ্টাৰ্ট হয় তোমালোকৰ মুখ গহ্বৰৰ পৰা ঠিক আছে এইটো যোনটো তোমালোকৰ মুখ গহ্বৰ মানে মুখখনৰ পৰা ষ্টাৰ্ট হয় কি হয় মানুহৰ পাচন তন্ত্ৰ এতিয়া মুখ গৰ্ভত কি থাকে আমাৰ হেৰি থাকে লালতি গ্ৰন্থি থাকে লালতি গ্ৰন্থিত কি তাৰ পৰা কি ওলাই তোমালোকৰ লালতি এমাইলেজ ওলাই অ'কে আৰু লালতি এমাইলেজ এটা কি হয় তোমালোকৰ উৎসেচক হয় আৰু ই কি কৰে লালতি এমাইলেজৰ কাম কি হয় চেলাইভাৰী এমাইলেজৰ কাম কি হয় ই যোনটো ষ্টাৰ্চ বা আমি কি কওঁ শ্বেতসাৰ বুলি কওঁ ষ্টাৰ্চটোক ভাঙি পিনি কৰণীয়ে গ্লুক'জলৈ পৰিণত কৰে ঠিক আছে চেনি মানে কি গ্লুক'জ নহয় জানো গ্লুক'জলৈ পৰিণত কৰে ঠিক আছে আৰু নেক্সট আহিব তোমালোকৰ এটা হেৰি থাকিব যে যোনখিনি খাদ্যখিনি হজম হোৱাখিনি হজম হ'ল বাকী হজম হোৱা খাদ্যখিনি কি হয় গ্ৰাসনলী বা খাদ্যনলীৰে আমাৰ কলৈ আহে পাকস্থলীলৈ আহে ঠিক আছে এতিয়া চোৱা যোনটো পাকস্থলীলৈ যেতিয়া আহিব তেতিয়া যোনটো মুভমেণ্টত আহিব যোনটো মানে তোমালোকৰ হেৰি আহিব যোনটো মানে অহা যোনটো চিষ্টেম তাক আমি কি বুলি কওঁ তাক আমি কওঁ পেৰিষ্টেলিক মুভমেণ্ট বা কমাকুঞ্চন বা পেশীৰ সংকোচন আৰু প্ৰসাৰণ বুলি আমি তাক কওঁ ইয়াত কিয় আমি পেশীৰ সংকোচন বা প্ৰসাৰণ বুলি কওঁ কাৰণ যোনবিলাক পেশী থাকিব যোনবিলাক তোমালোকৰ হেৰি থাকিব তোমাৰ খাদ্যনলীডাল থাকিব তাত পেশী কিছুমান থাকিব তেতিয়া মানে পেশীটোৱে খাদ্যনলী যেতিয়া খাদ্যটো পাবহি মুখৰ পৰা তেতিয়া সেই পেশী তাত যোনটো এচোফেগাছ বা খাদ্যনলীৰ যোনটো গ্ৰাসনলীৰ যোনটো পেশী থাকিব সি এনেকে চেপেটা মাৰি ধৰিব ঠিক আছে চেপেটা হৈ যাব চেপেটা হৈ যোৱাৰ লগে লগে কি হ'ব যদি খাদ্য তলত আছিলে সেইখিনি তললৈ গুচি যাব আকৌ এনেকে কৰি পিনি আকৌ কি হৈ যাব তোমালোকৰ ই প্ৰসাৰণ কৰিব পিছত আকৌ সংকোচন হৈ যাব ঠিক আছে আকৌ খাদ্যখিনি তললৈ যাব আকৌ কৰি দিব আকৌ ৰখি যাব আকৌ এনেকে কৰি দিব আকৌ সি তললৈ গুচি যাব খাদ্যটো ঠিক আছে তেনেকে তললৈ গৈ পাই গৈ আমাৰ পাকস্থলী পাই গৈ পিছত পাকস্থলীত কি থাকে তোমালোকৰ কিছুমান আৰু উৎসেচক থাকিব তাৰ ভিতৰত আছে তোমালোকৰ এটা হাইড্ৰক্লৰিক এচিড পেপচিন আৰু থাকিব তোমালোকৰ শ্লেজমা এতিয়া প্ৰতিটোৰে আমি কামবিলাক চাওঁ আহা এটা এটাকে চোৱা পাকস্থলীত যিবিলাক গ্ৰন্থি থাকিব তাত প্ৰথম মেইন বস্তুটো হৈছে তোমালোকৰ হাইড্ৰক্লৰিক এচিডৰ কাম কি হয় পেপচিন নামৰ যোনটো উৎসেচক থাকে তাক ক্ৰিয়া কৰিবলৈ কি দৰকাৰ হয় তাক এটা আম্লিক মাধ্যম দৰকাৰ হয় মানে এচিডিক মিডিয়াম এটা দৰকাৰ হয় ঠিক আছে এই এচিড থাকিলে মানে ই কৰিব পাৰিব এতিয়া সেই যোনটো এচিডিক মাধ্যম বা আম্লিক মাধ্যম সেইটো কোনে প্ৰভাইড কৰে কোনে দিয়ে সেইটো দিয়ে হাইড্ৰক্লৰিক এচিডে নেক্সট আকৌ দ্বিতীয় কামটো হৈছে তোমালোকৰ হাইড্ৰক্লৰিক এচিড হৈছে তোমালোকৰ খাদ্য যদি কিবা বীজাণু থাকে সেই বীজাণুটো ধ্বংস কৰা অ'কে এইটো হৈছে তোমালোকৰ হাইড্ৰক্লৰিক এচিডৰ কাম এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হা নেক্সট আহিলে তোমালোকৰ পেপচিন যোনটো ইয়াত পঢ়ি আহিলো পেপচিনৰ কাম কি ই যোনটো প্ৰটিন থাকে প্ৰটিনটোক ভাঙি কি কৰে ই পেপটনলৈ লৈ যায় ঠিক আছে প্ৰটিনটোক কলৈ লৈ যায় তোমালোকৰ পেপটনলৈ লৈ যায় ঠিক আছে তোমালোকৰ 2016 চনত এইটো প্ৰশ্ন আহিছিলে নেক্সট আহিলে তোমালোকৰ শ্লেজমাটো কি হয় তোমালোকৰ পাকস্থলী আভ্যন্তৰীণ আৱৰণত এচিডৰ দহনৰ পৰা ৰক্ষা কৰিবলৈ কি থাকে তোমালোকৰ শ্লেজমা বুলি এটা বস্তু থাকে মানে ঠিক আছে শ্লেজমাই কি কৰে তোমালোকৰ শ্লেজমাৰ কাম কি মিউকাছৰ কাম কি যোনটো পাকস্থলী বেৰখন এচিডৰ দহনৰ পৰা ৰক্ষা কৰা ঠিক আছে আৰু শ্লেজমা নহলে কি বেমাৰ হ'ব পাৰে তোমালোকৰ আলচাৰ এইটো আহিব পাৰে ঠিক আছে আলচাৰ কিহৰ কাৰণে হয় যেতিয়া শ্লেজমা
নাথাকে, ঠিক আছে। এতিয়া চোৱা নেক্সট আহিলে তোমালোকৰ নিৰ্গম পেশী বা স্পিন্টাৰ মাচল, ই পাকস্থলী আৰু ক্ষুদ্ৰান্তৰৰ যোৱা খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এতিয়া চোৱা, এতিয়া তোমালোকৰ যোনখিনি বস্তু পাকস্থলীত হজম হ'ল, যোনখিনি নহ'ল সেইখিনি ক'ত যাবগৈ আমাৰ, তোমালোকৰ যাব এইখিনি ক্ষুদ্ৰান্তৰলৈ যাব, ঠিক আছে। ক্ষুদ্ৰান্তৰলৈ যাওঁতে ইয়াত যোনটো এটা তোমালোকৰ হেৰি কি বুলি কয়, এটা তোমালোকৰ মানে পেশীৰ মাজেৰে যাব লাগে, এই পেশীডালৰ নাম হৈছে তোমালোকৰ নিৰ্গম পেশী। আৰু ইয়াৰ কামটো কি হৈছে, ই পাকস্থলী আৰু ক্ষুদ্ৰান্তৰলৈ যোৱা খাদ্যৰ পৰিমাণটো নিৰ্ণয় কৰে, মানে গোটেইখিনি নপঠিয়াই, যোনখিনি হজম নাই হোৱা সেইখিনিহে পঠিয়াই, বাকীখিনি কি হয় পেটতে এবজৰ্ব হৈ যায়। অ'কে, এইখিনি তোমালোকৰ প্ৰতিটোৱে কামবিলাক তোমালোকে চাব লাগিব, এইবিলাক পৰীক্ষাত আহে। নেক্সট আহিলে তোমালোকৰ ক্ষুদ্ৰান্ত, এতিয়া তোমালোকৰ এইখিনি যদি হজম হৈ মেলি মুখত হজম হ'ল অলপ, তাৰ পৰা আহিলে তোমালোকৰ পাকস্থলীত তাত হজম হ'ল, এতিয়া গৈ ক'ৰ পালেগৈ তোমালোকৰ ক্ষুদ্ৰান্ত পালেগৈ, মানে স্মল ইণ্টেষ্টাইন পালেগৈ। আৰু ইয়াত তোমালোকৰ কমপ্লিট ডাইজেশ্যন হ'ব, এইটোৱে লাষ্ট আৰু ক'ত তলত গৈ আকৌ ডাইজেশ্যন নহয়, জাষ্ট অকল তোমালোকৰ এবজৰ্পশ্যন হ'ব, ঠিক আছে। ক্ষুদ্ৰান্তত, ই ক্ষুদ্ৰান্তনো কি হয়, ই এটা পাচন নলী আটাইতকৈ দীঘল অংক হয় হা। তৃণভোজী শ্ৰেণীৰ চেলুলোজ হজম কৰিবলৈ ই দীঘল হয়, আৰু মাংসভোজীত ই চুটি হয়। এতিয়া আমাৰ মানুহৰটো বহুত সৰু হয়, মানে চুটি হয়, কিন্তু গৰু ছাগলী এইবিলাকৰ যিহেতু সিহঁতি কি হয়, সিহঁতি ঘাঁহ বন খাই থাকে, মানে চেলুলোজ খায়, সেইখিনি হজম হ'বলৈ দেৰি লাগে, সেইটো কাৰণে সিহঁতৰ যোনবিলাক তোমালোকৰ ক্ষুদ্ৰান্ত থাকে সেইবিলাক দীঘল দীঘল থাকে, ঠিক আছে। এতিয়া চোৱা ইয়াত নেক্সট তোমালোকৰ আহিলে তোমালোকৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে যকৃত, যাক আমি কি বুলি কওঁ লিভাৰ, ঠিক আছে। এইটো হৈছে তোমালোকৰ লিভাৰ। এতিয়া লিভাৰৰ কামবিলাক চোৱা, লিভাৰৰ কামবিলাক কি কি। এতিয়া পিত্তৰস কি হয় চোৱা, ই এটা ক্ষাৰকীয় হয় হা, পিত্তৰসটো কি হয়, সদায় ক্ষাৰকীয় হয়। ই পাকস্থলীৰ পৰা অহা আম্লিক খাদ্যক ক্ষাৰকীয় কৰে, যাতে অগ্নাশয়ে উৎসেচকে ক্ৰিয়া কৰিব পাৰে। এতিয়া যোনবিলাক খাদ্যবিলাক আছিলে, খাদ্যবিলাক পাকস্থলীৰ পৰা আহিলে কলৈ, ক্ষুদ্ৰান্তলৈ আহিলে। এতিয়া ক্ষুদ্ৰান্তলৈ পাকস্থলীবিলাক কি হৈছে, যিহেতু তোমালোকৰ পাকস্থলীত কি আছিলে, হাইড্ৰক্লৰিক এচিড আছিলে, সেইকাৰণে এইখিনি তোমালোকৰ কি হৈছে, তোমালোকৰ আম্লিক খাদ্য হৈ আছে, মানে এচিডিক খাদ্য হৈ আছে। সেইখিনি এতিয়া তোমালোকৰ ক্ষাৰকীয় কৰে কোনে, পিত্তৰসে কৰে। এতিয়া পিত্তৰসৰ কাম কি হয়, যোনবিলাক তোমালোকৰ আম্লিক খাদ্য থাকিব তাক ক্ষাৰকীয় কৰা। নেক্সট আহিলে তোমালোকৰ পিত্ত লৱণ, মানে বাইল চল্ট। ইয়াৰ কামটো কি হৈছে, চৰ্বি ডাঙৰ যোনবিলাক গোলাকাৰ থাকিব, চৰ্বিবিলাক থাকিব, তাক সৰু সৰু গোলকলৈ পৰিণত কৰা। আৰু এই যোনটো তোমালোকৰ পদ্ধতিটো, তাক আমি কি বুলি ক'ম, ইমালচিফিকেশ্যন বুলি কওঁ। এতিয়া পিত্ত লৱণৰ কাম কি হয়, তোমালোকৰ ইমালচিফিকেশ্যন কৰা, ঠিক আছে। এইখিনি হৈছে তোমালোকৰ এটা এটা কাম। নেক্সট আহিলে তোমালোকৰ অগ্নাশয়ৰ কাৰ্য, ঠিক আছে। অগ্নাশয় মানে ইয়াতে সৰু এটা তোমালোকৰ ঠিক আছে, এইটো কি বুলি কয়, অগ্নাশয় বুলি কয়, ইংৰাজীত কি বুলি কওঁ আমি, পেনক্ৰিয়াছ বুলি কওঁ। ই এটা তোমালোকৰ জুচ, মানে ই এটা ৰস তোমালোকৰ এৰে, সেই ৰসটোৰ নাম হৈছে তোমালোকৰ অগ্নাশয়ৰ ৰস। এই ৰসটোত কি থাকে তোমালোকৰ, ইয়াত থাকে তোমালোকৰ ট্ৰিপচিন, লাইপেজ, ঠিক আছে। এতিয়া ট্ৰিপচিনৰ কাম কি, ই প্ৰটিন হজম কৰে, ঠিক আছে। প্ৰটিনৰ পাচন কোনে কৰে, ট্ৰিপচিনে কৰে। ট্ৰিপচিনে কি কৰে তোমালোকৰ, লিখি যাবা হা বস্তুবিলাক। ট্ৰিপচিনে কি কৰে তোমালোকৰ, প্ৰটিনটো হজম কৰে, প্ৰটিনৰ পাচন কৰে, ঠিক আছে। আৰু এটা থাকে তোমালোকৰ লাইপেজ। লাইপেজৰ কাম কি হয়, ই যোনবিলাক চৰ্বি থাকিব, ই ফেটছখিনি হজম কৰিব। এতিয়া ইমালচিফাই কোনে কৰিব, এতিয়া তোমালোকৰ পিত্ত লৱণে কি কৰিলে, ইয়াক ইমালচিফাই কৰিলে। ইমালচিফাই কৰা মানে কি, ডাঙৰ ডাঙৰ যোনবিলাক চৰ্বি থাকিব সেইবিলাক সৰু সৰু কৰি দিয়ে, তাক আমি কি বুলি কওঁ, ইমালচিফাই। এতিয়া ইমালচিফাই হোৱাৰ পিছত কি কৰিব, লাইপেছে নিজৰ কাম কৰিব। লাইপেছে কি কৰিব, এই চৰ্বিখিনিক হজম কৰিব। অ'কে, নেক্সট আহিলে তোমালোকৰ আন্ত্ৰিক ৰস, তাক আমি কি বুলি কওঁ, ইণ্টেষ্টাইনেল জুচ বুলি কওঁ ইংৰাজীত, ঠিক আছে। ইয়াত কি থাকিব তোমালোকৰ, ইয়াৰ কাম কি হ'ব তোমালোকৰ, ইয়াত শেষত সকলো খাদ্য ইয়াত সৰলীকৰণ হয়, মানে সকলো যিমান খাদ্য থাকিব সকলো ইয়াত হজম হ'ব, ঠিক আছে। ইয়াত কাৰ্বহাইড্ৰেটটো তোমালোকৰ গ্লুক'জ হয়, প্ৰটিনটো এমিনো এচিড হয়, আৰু চৰ্বিটো কি হয়, ফেটি এচিড হয়, বা ফেটি এচিড আৰু গ্লাইচাৰলৈ পৰিণত হয়। এইটো ক'ত হয় তোমালোকৰ, কিহৰ কাৰণে হয়, এইটো তোমালোকৰ ইণ্টেষ্টাইনেল জুচ বা আন্ত্ৰিক ৰসৰ কাৰণে। যোনটো তোমালোকৰ কাৰ্বহাইড্ৰেট থাকিব ই গ্লুক'জ হ'ব, প্ৰটিনটো এমিনো এচিড হ'ব, চৰ্বিটো ফেটি এচিড আৰু গ্লাইচাৰ হ'ব, ঠিক আছে। এইখিনি বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট। আৰু এইবিলাক বস্তু তোমালোকৰ ক'ত আহিছিলে, 2015 আৰু 2025 দুইটাতে সোধা গৈছিলে। কি সোধা গৈছিলে, যে মানে পেনক্ৰিয়েছ বা অগ্নাশয়ৰ কামটো কি হয়, সেইটো কথা সোধা গৈছিলে, ঠিক আছে। নেক্সট আহিলে তোমালোকৰ শ্বসন প্ৰক্ৰিয়া। শ্বসন মানে কি হয়, যে খাদ্য আমি এতিয়া গ্ৰহণ কৰিলো, খাদ্যৰ পৰা শক্তি আহৰণ কৰা যোনটো প্ৰক্ৰিয়া, ঠিক আছে, সেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ, তাক আমি শ্বসন প্ৰক্ৰিয়া বুলি কওঁ, ঠিক আছে। তাক আমি চিম্পলি ক'বলৈ গ'লে যে গ্লুক'জ ভাঙি শক্তিটো কি হয় তোমালোকৰ, এটিপি,
উৎপন্ন কৰা যোনটো প্ৰক্ৰিয়া তাকে আমি কি বুলি কওঁ শ্বসন প্ৰক্ৰিয়া বুলি কওঁ এতিয়া ইয়াত কি হয় তোমালোকৰ অক্সিজেন দৰকাৰ হয় এই প্ৰক্ৰিয়াটো ঠিক আছে এতিয়া অক্সিজেনৰ সাহায্যে আহাৰ পৰিৱৰ্তিত হয় কি হলে কোষৰ ব্যৱহাৰ উপযোগী শক্তি আৰু এই শক্তিটো কি হয় তোমালোকৰ এটিপি হয় ঠিক আছে যোনটো আহাৰ গ্ৰহণ কৰিলো সেইটো কি হ'ব সেই আহাৰখিনি কি হ'ব তোমালোকৰ অক্সিজেনৰ সহায়ত ই এটিপি বা কোষৰ ব্যৱহাৰ উপযোগী শক্তিলৈ ৰূপান্তৰিত হ'ব আৰু এই সম্পূৰ্ণ যোনটো প্ৰক্ৰিয়া তাক আমি কি বুলি কওঁ শ্বসন প্ৰক্ৰিয়া বুলি কওঁ ঠিক আছে এতিয়া চোৱা শ্বসন প্ৰক্ৰিয়া তোমালোকৰ দুই প্ৰকাৰ হ'ব পাৰে এটা আছে তোমালোকৰ সবাত প্ৰক্ৰিয়া সবাত শ্বসন আৰু আছে তোমালোকৰ অবাত শ্বসন যোনটো সবাত শ্বসন তাত কি হয় অক্সিজেন থাকে অক্সিজেনৰ উপস্থিতিত কি হয় মাইট্ৰকণ্ড্ৰিয়াত এইটো সবাত শ্বসনটো ক'ত হয় তোমালোকৰ মাইট্ৰকণ্ড্ৰিয়াত হয় মনত ৰাখিবা হা মাইট্ৰকণ্ড্ৰিয়াত হয় ইয়াত বেছি শক্তি উৎপন্ন হয় ক'ত সবাতত উৎপন্ন হয় এতিয়া অবাত শক্তিটো কি হয় অক্সিজেনৰ অনুপস্থিতিত হয় ঠিক আছে আৰু ইয়াত ই কোনে কৰে ইষ্ট নিচিনা কিছুমান জীৱই ইয়াত কৰে ঠিক আছে ইয়াত ইথানল কাৰ্বন ডাই অক্সাইড আৰু কম শক্তিৰ উৎপন্ন হয় যোনবিলাক ডাঙৰ ডাঙৰ জীৱ থাকে সিহঁতৰ কি হয় সদায় সবাত শ্বসনেই হয় কিয় সবাত শ্বসন হয় সিহঁতৰ কাৰণ সিহঁতৰ শক্তিটো বেছি প্ৰয়োজনীয় যিহেতু অবাত শ্বসনে বেছি শক্তি উৎপন্ন কৰিব নোৱাৰে সেইটো কাৰণে কি হয় ইয়াত অবাত শ্বসনেই সম্পন্ন হয় এতিয়া চোৱা কেতিয়াবা চাবাচোন তোমালোকে অতিৰিক্ত যদি ব্যায়াম কৰি দিওঁ অতিৰিক্ত ব্যায়াম কৰি দিলে কি হয় আমাৰ যোনবিলাক পেশী যোনবিলাক মাচুলবিলাক বিষায় এতিয়া বিষায় কিয় কাৰণ অতিৰিক্ত ব্যায়ামৰ সময়ত অক্সিজেনৰ অভাৱত কি হয় পেশীবিলাকত লেক্টিক এচিডৰ উৎপত্তি হয় ঠিক আছে আৰু যাৰ ফলত আমাৰ কি হয় বিষৰ অনুভৱ হয় এতিয়া এটিপি চোৱা এটিপি কি হয় এটিপি হৈছে তোমালোকৰ কোষৰ শক্তি মুদ্ৰা এইটো প্ৰশ্ন আহিছে হা 2023 চনত কোষৰ শক্তিৰ মুদ্ৰা কি হয় তোমালোকে লিখিব লাগিব এ টি পি অকে এতিয়া তোমালোকৰ এই যোনটো চিত্ৰ আছে এইটো 2016 চনতো সুধিছে ইয়াত তোমালোকৰ 2020 চনতো সুধিছে এই চিত্ৰটোৰ কথা ঠিক আছে ইয়াত কি হৈছে তোমালোকৰ যে অক্সিজেনৰ অনুপস্থিতিত আৰু অক্সিজেন কম হলে ঠিক আছে কেনেধৰণে শ্বসন প্ৰক্ৰিয়াটো হয় এই চিত্ৰটো তোমালোকৰ ধুনীয়াকে দিয়া আছে অকে ইয়াত চোৱা যেতিয়া গ্লুকোজ থাকে গ্লুকোজটো কৰিব পাইৰুভেটলৈ যাব প্ৰথমতে পাইৰুভেট আৰু শক্তিলৈ যেতিয়া অক্সিজেনটো কম থাকিব মানে অক্সিজেন নাথাকিব অক্সিজেনটো উপস্থিত নাথাকিব তেতিয়া ই কিহলৈ কনভাৰ্ট হৈ যায় ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তিলৈ কনভাৰ্ট হৈ যায় ঠিক আছে যদি অক্সিজেনটো কম থাকিব পেশীত তেতিয়া কি হ'ব লেক্টিক এচিড আৰু শক্তিলৈ ই পৰিৱৰ্তিত হৈ যাব নেক্সট যদি অক্সিজেন থাকে তেতিয়া কি হ'ব তোমালোকৰ এইটো মাইট্ৰকণ্ড্ৰিয়াত হ'ব ঠিক আছে অক্সিজেন থাকিলে ক'ত হ'ব মাইট্ৰকণ্ড্ৰিয়াত অকে এতিয়া কি হ'ব তোমাৰ কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিৰ উৎপত্তি হ'ব এই যোনখন চিত্ৰ তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰাই তোমালোকৰ প্ৰশ্ন সোধা দেখা যায় যে গ্লুকোজটো পাইৰুভেটলৈ কনভাৰ্ট হৈ গ'ল তাৰপিছত অক্সিজেনৰ অনুপস্থিতিত অক্সিজেনটো কম থাকিলে তেতিয়া কেনেধৰণৰ বিক্ৰিয়া হ'ব বা কেনেধৰণৰ তোমালোকৰ বিক্ৰিয়াটো কেনেধৰণে মানে আগবাঢ়িব সেই প্ৰশ্ন তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় আৰু 2016 2020 দুই বছৰে এই প্ৰশ্নটো তোমালোকৰ আহিছে অকে নেক্সট তোমালোকৰ আহিলে মানুহৰ শ্বসন তন্ত্ৰ এতিয়া মানুহৰ শ্বসন তন্ত্ৰটো কেনেকুৱা হয় আমি চাওঁ এতিয়া চোৱা মানুহৰ যোনটো শ্বসন তন্ত্ৰ তাৰ গতিপথটো চোৱা প্ৰথমটো হৈছে তোমালোকৰ নাকৰ বিন্ধা ঠিক আছে নাকেদি কি হ'ব তোমালোকৰ বায়ু সোমাব তাৰপিছত ক'ত যাব তোমালোকৰ গ্ৰহণীল যাব ঠিক আছে গ্ৰহণীলৈ যাব তাৰপিছত তোমালোকৰ ক'ত যাব তোমালোকৰ শ্বাসনলী যাব তাৰপৰা যাব তোমালোকৰ ব্ৰনকাই তাৰপিছত ব্ৰনকিউল তাৰপৰা বায়ুমোনা তেনেধৰণে কি হয় মানুহৰ যোনটো শ্বসন প্ৰক্ৰিয়াটো সম্পন্ন হয় আৰু ব্ৰনকিউলি কি এলভিউলাই বা বায়ুমোনাৰ পৰা যোনখিনি বায়ু সেইখিনি বিভিন্ন তেজৰ থ্ৰুৱেদি বিভিন্ন অংগ পতংগলৈ যায় এতিয়া বায়ুমোনানো কি হয় চোৱা বায়ুমোনাটো এইবিলাক কি হয় তোমালোকৰ বায়ুমোনাই দ্বাৰা ঠিক আছে বায়ুমোনাই দ্বাৰা ঠিক আছে এতিয়া চোৱা এতিয়া বায়ুমোনাৰ কামটো কি আছে ইয়াত তেজ আৰু হাঁওফাঁওৰ মাজত গেছৰ বিনিময় হয় বায়ুমোনাৰ কাম কি হয় ইয়াত কি হয় তেজ আৰু হাঁওফাঁওৰ মাজত গেছৰ বিনিময় হয় মানে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ বিনিময় হয় ই গেছ বিনিময়ৰ বাবে এক বিশাল পৃষ্ঠকালি প্ৰদান কৰে এইটো হৈছে তোমালোকৰ মেইন কাম ই কি হয় ই গেছ বিনিময়ৰ কাৰণে এটা বিশাল পৃষ্ঠকালি প্ৰদান কৰে অকে নেক্সট আহিলে মানুহৰ শ্বাস প্ৰশ্বাসত ক্ৰিয়া কেনেধৰণে মানে শ্বাস প্ৰশ্বাসটো হয় আমি সেইটো চাওঁ আহা এতিয়া চোৱা যেতিয়া আমি উশাহ লওঁ এনেকে উশাহ ললো যে তেতিয়া কি হয় যোনটো আমাৰ বুকুৰ কামিহাড় ওপৰলৈ উঠে যোনডাল বুকুৰ কামিহাড় থাকে এডাল কি হ'ব ওপৰলৈ উঠিব তেতিয়া ডায়েফ্ৰাম বা মধ্যচ্ছেদা ইয়াত যে ডায়েফ্ৰাম ইয়াত তলত চাবচোন এডোখৰ কিবা এনেকে ওপৰলৈ উঠি যায় এনেকুৱা এডোখৰ আছে ঠিক আছে ডায়েফ্ৰামটো ইয়াত তোমালোকৰ এই চিত্ৰটো চোৱা এইটো হৈছে কি হয় তোমালোকৰ ডায়েফ্ৰাম কি কৰিব ডায়েফ্ৰামটো তললৈ নামিব মানে চেপেটা হ'ব ফলত
বক্ষ গহ্বৰ মানে চেষ্টত, ঠিক আছে, বুকুত চেষ্টৰ আয়তনটো বাঢ়িব আৰু বায়ু হাঁওফাওলৈ সোমাব যেতিয়া আমি উশাহ লওঁ, ঠিক আছে। আমি বায়ুটো সোমাব ভিতৰত। যেতিয়া আমি উশাহটো এৰি দিওঁ তেতিয়া কি হ'ব, কামিহাড় আৰু ডায়েফ্ৰাম আগৰ অৱস্থালৈ ঘূৰি আহিব। অ'কে, আৰু তেতিয়া বক্ষ গহ্বৰৰ আয়তন কমিব আৰু ভিতৰত থকা বায়ুখিনি ওলাই আহিব। এনেধৰণে কি হয়, আমাৰ যিটো শ্বাস প্ৰশ্বাস ক্ৰিয়াটো কাম কৰে। তাৰপিছত হিমগ্লবিন বুলি বস্তু এটা আছে, ঠিক আছে। ইয়াৰ কামবিলাক চোৱা তোমালোকে এতিয়া। লোহিত ৰক্ত কণিকাত থকা এবিধ কি হয়, ই এটা ৰঞ্জক পদাৰ্থ, ঠিক আছে। ই কি কৰে, ই অক্সিজেনৰ প্ৰতি তীব্ৰ আসক্তি দেখুৱায়। ই মানে অক্সিজেনৰ লগত পটককে মিলি যায়, ঠিক আছে। আৰু হাঁওফাওৰ পৰা অক্সিজেন কঢ়িয়াই আনি দেহৰ আন কোষলৈ লৈ যায়। আৰু ই কাৰ্বন ডাই অক্সাইড কি হয়, তোমালোকৰ বেছিভাগ পানীৰ লগত দ্ৰৱীভূত হয়। সেইকাৰণে ই কি হয়, যোনটো তোমালোকৰ হেৰি থাকিব, অক্সিজেন থাকিব, ই কিহৰ লগত দ্ৰৱীভূত হ'ব, হিমগ্লবিনৰ লগত। ই মানে হিমগ্লবিন অকল অক্সিজেন ধৰিব পাৰিব, ই কাৰ্বন ডাই অক্সাইড ধৰিব নোৱাৰে। সেইকাৰণে কি কৰে, হিমগ্লবিনে গোটেই অক্সিজেনটো লগত লৈ বায়ু মানে গোটেই শৰীৰত কঢ়িয়াই ফুৰে। আৰু যোনটো কাৰ্বন ডাই অক্সাইড কি হয়, ই হিমগ্লবিনত লগত মিলিব নোৱাৰে। ই কিহৰ লগত মিলিব পাৰে, ই পানীৰ লগতহে মিলিব পাৰে, ঠিক আছে। পানীৰ লগতহে মিলিব পাৰে, এইটো বস্তু চাবা। অ'কে, নেক্সট আহিলে আমাৰ পৰিবহন। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট। পৰিবহনৰ এই যে চিত্ৰটো তোমালোকৰ আঁকিবলৈ আহে হা। পৰিবহন মানে হৈছে যে যোনবিলাক তোমালোকৰ এতিয়া বায়ু আমি ললো, খাদ্য ললো, এইবিলাকনো আমাৰ এতিয়া ভিতৰত, আমাৰ শৰীৰৰ ভিতৰত কেনেধৰণেনো পৰিবাহিত হ'ব, এটা জেগাৰ পৰা আন এটা জেগালৈ কেনেধৰণেনো যাব, সেই যোনটো প্ৰক্ৰিয়াটো সেইটোৱে হৈছে তোমালোকৰ পৰিবহন। এতিয়া মানুহৰ দেহত পৰিবহন কেনেধৰণে হয় এইটো চাওঁ এতিয়া। যোনটো হৃদযন্ত্ৰ, সেইটোৱে হৈছে আমাৰ কি হয়, পাম্পৰ নিচিনা কাম কৰে। ই তেজক পাম্প কৰি গোটেই শৰীৰলৈ পঠিয়াই দিয়ে, ঠিক আছে। তেজে মেইন আমাৰ। অ'কে, এতিয়া ইয়াৰ 4টা কোঠালি থাকে, মনত ৰাখিবা, ইয়াৰ 4টা কোঠালি থাকে, যাতে বিশুদ্ধ অক্সিজেনখিনি আৰু অশুদ্ধ অক্সিজেনখিনি কি হ'ব, মিলি নাযায়, ঠিক আছে। সেইকাৰণে কি হয়, ইয়াৰ 4টা কোঠালি থাকে। অ'কে, এতিয়া যোনখিনি তেজ থাকে, ঠিক আছে, যোনখিনি পাম্প কৰে আমাৰ হৃদযন্ত্ৰই, তাত তোমালোকৰ তাৰ উপাদানসমূহ চোৱা। প্ৰথমতে এটা আছে তোমালোকৰ তেজৰ ৰস, যাক আমি প্লাজমা বুলি কওঁ। নেক্সট তোমাৰ লোহিত ৰক্তকণা মানে ৰেড ব্লাড চেল। নেক্সট শ্বেত ৰক্তকণা, যাক আমি কওঁ WBC, হোৱাইট ব্লাড চেল। নেক্সট তোমাৰ থাকিলে অনুচক্ৰিতা, যাক আমি প্লেটলেটছ বুলি কওঁ। ই তেজ গোট মৰাত সহায় কৰে। মানে যদি আমাৰ তেজটো তেতিয়া চাবাচোন, আমাৰ ক'ৰবাত যদি কাটে, অলপ দেৰি পিছত কি হৈ যায়, তেজটো শুকাই যায়। এইটো কিহৰ কাৰণে হয়, এই অনুচক্ৰিতাৰ কাৰণে হয়, যাক আমি ইংৰাজীত কি বুলি কওঁ, প্লেটলেটছ বুলি কওঁ, ঠিক আছে। প্লেটলেটছৰ কাম কি হয়, তেজ গোট মৰাত সহায় কৰা। এতিয়া চোৱা, তেজ বাহিকা। এতিয়া তেজবিলাক যে থাকে, তেজবিলাকতো কোনোবাই লৈ যাব লাগিব, এডাল পাইপে যাব লাগিব। সেই পাইপ কেইডাল কি হৈছে, তোমালোকৰ তেজ বাহিকা। তাত তেজ বাহিকা তোমালোকৰ 2 প্ৰকাৰ থাকিব পাৰে। এটা আছে তোমালোকৰ ধমনী আৰু এটা আছে তোমালোকৰ হীৰা। ধমনীয়ে কি কৰে, অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়ে, আৰু যোনবিলাক হীৰা থাকিব, হীৰাবিলাকে কি হয়, অশুদ্ধ তেজ কঢ়িয়াই নিয়ে। আৰু যোনবিলাক তোমাৰ ধমনী থাকিব, সেইবিলাক আমাৰ কি হয়, মানে ভিতৰত থাকে, ঠিক আছে। আমাৰ যোনবিলাকে মাচুল থাকিব, পেশী ভিতৰত থাকে। কিন্তু যোনবিলাক তোমালোকৰ হেৰি থাকিব, হীৰা থাকিব, এইবিলাক আমাৰ ওপৰে ওপৰে থাকে। এইবিলাক দেখিছা যে তোমালোকে, এইবিলাক কি আছে, তোমালোকৰ হীৰা। অ'কে, চোৱা, হৃদযন্ত্ৰৰ গঠন আৰু কাৰ্য প্ৰণালী। এই তোমালোকৰ এইটো প্ৰশ্ন 2021 আৰু 2024 আহিছিলে। এইটো বহুত ইম্পৰ্টেণ্ট। তোমালোকে এই চিত্ৰটো আঁকি পিনি এই গোটেইখিনি বুজাই দিব লাগিব, আৰু এইটো একদম ইজি, তোমালোকে ভালদৰে চাই যোৱা। এতিয়া চোৱা, আমাৰ হৃদযন্ত্ৰৰ কেইটা থাকে, তোমালোকৰ 4টা কোঠা থাকে। দুটা হৈছে অলিন্দ, ঠিক আছে। দুটা অলিন্দ মানে কি হৈছে, ওপৰকেইটা, এই দুটা, ঠিক আছে। আৰু তলত কি থাকে, তোমালোকৰ নিলয়। এই দুটা নিলয়, এতিয়া চোৱা কেনেদৰে কাম হয়, কেনেধৰণে মানে আমাৰ যোনটো হৃদযন্ত্ৰ কেনেধৰণে কাম কৰে, সেইটো চোৱা, কাৰ্যপ্ৰণালীটো চোৱা। গঠনটো চালো, এতিয়া আমি কাৰ্যপ্ৰণালী চাম, ঠিক আছে। এতিয়া হাঁওফাওৰ পৰা অক্সিজেনযুক্ত তেজ প্ৰথমে কলৈ আহিব, বাওঁ অলিন্দলৈ আহিব, ইয়ালৈ আহিব, ঠিক আছে। ইয়ালৈ বাওঁ অলিন্দলৈ আহিব, আৰু এই সময়ত অলিন্দ প্ৰসাৰিত হৈ থাকিব, মানে ৰিলেক্স হৈ থাকিব। যেতিয়া বাওঁ অলিন্দ সংকুচিত হয়, তেতিয়া তেজখিনি বাওঁ নীললৈ যায়। যেতিয়া সংকুচিত হৈ যাব, তেজখিনি ক'ত যাবগৈ, বাওঁ নীলয়ত যাবগৈ, মানে ইয়াত গুচি যাব, ঠিক আছে। আৰু বাওঁ নীলৰ বেৰখন কি হয়, শৰীৰৰ বিভিন্ন অংশলৈ তেজ পঠিয়াবলৈ ইয়াত ই বহুত ডাঠ আৰু শক্তিশালী হয়। দেখিছানে, এইখন কি হয়, তোমালোকৰ বহুত ডাঠ হয়। কিয় ডাঠ হয়, কাৰণ ই যোনটো তেজটো, গোটেই ব্লাডটো কি কৰিব, একদম বিভিন্ন মানে শৰীৰৰ বিভিন্ন অংগলৈ পঠিয়াব লাগিব, মানে পুৰা পাম্প কৰিব লাগিব, শক্তি দিব লাগিব। সেইকাৰণে ইয়াৰ কি হয়, যোনবিলাক বেৰখন ইয়াৰ ডাঠ হয়। তোমালোকে এইখিনি বস্তু PDF-ত পাই যাবা, টেনশ্যন নল'বা, ঠিক আছে। তাৰপিছত যোনখিনি অক্সিজেন বিহীন তেজ আহিব, ঠিক আছে, শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ, CO2 যুক্ত, য'ত মানে কি থাকিব, কাৰ্বন ডাই অক্সাইড থাকিব। সেই
ক'ত আহিব তোমালোকৰ সেই টেষ্টখিনি ক'ত আহিব সু অলিন্দলৈ আহিব মানে সু অলিন্দ মানে ইয়ালৈ আহিব ঠিক আছে আৰু সু অলিন্দৰ পৰা সু অলিন্দটো যেতিয়া সংকুচিত হ'ব তেতিয়া তেজখিনি সুনীললৈ যাব মানে ইয়াত সংকুচিত হ'লে ই ইয়াত গুচি যাব আৰু ইয়াৰ পৰা সেই তেজখিনিত তেজখিনিয়ে মানে অক্সিজেন ল'বলৈ সেইখিনি হাওঁফাওলৈ আকৌ এনেকে গুচি যাব অ'কে এনেধৰণে মানে কামবিলাক হয় আৰু এটা প্ৰশ্ন আছে যে ভালবৰ ভূমিকা ইয়াত যে চাবাচোন ইয়াত দুটা মানে এনেকে হাকুটা কেইটামান আছে ঠিক আছে এটা কি হৈছে তোমালোকৰ ভালবৰ কাম কি হয় অলিন্দ আৰু নীলৰ মাজত থকা ভালভসমূহে নিশ্চিত কৰে যে তেজটো মানে উল্টা দিশত বৈ নাযায় সদায় মানে তাৰ দিশটো ঠিক কৰিবলৈ কি হয় এই ভালবিলাক থাকে অ'কে এই গোটেইখিনি বহুত ইম্পৰ্টেণ্ট তোমালোকে ইয়াৰ টিকেটটো পাই যাবা নেক্সট আহিলে দ্বৈত সংবহন মানে ডাবল চাৰ্কুলেশ্যন ঠিক আছে এতিয়া চোৱা যোনটো অক্সিজেনবিহীন ব্লাড থাকিব মানে যোনখিনি তোমালোকৰ অক্সিজেন নাথাকিব যোনখিনি ব্লাডত যোনখিনি মানে তোমালোকৰ তেজত ঠিক আছে সিহঁতে কি কৰিব ঊৰ্ধ্ব আৰু নিম্ন মহাশিৰা দি সু অলিন্দলৈ আহিব ঠিক আছে কি কৰিব যোনবিলাক ঊৰ্ধ্ব আৰু নিম্ন মহাশিৰা থাকিব মহাশিৰা দি ক'লৈ আহিব তোমালোকৰ অলিন্দলৈ আহিব নেক্সট তাৰ পৰা ই ক'লৈ যাব তোমালোকৰ সুনীললৈ যাব ঠিক আছে সুনীললৈ যাব আৰু সুনীলৰ পৰা এই তেজ হাওঁফাওৰ ধমনীলৈ যাব আৰু এনেকে কি হ'ব তোমালোকৰ হাওঁফাওলৈ যাব আৰু হাওঁফাওত কি হৈ যাব এইখিনি তেজখিনি পৰিশোধন হ'ব ঠিক আছে তাৰে চিত্ৰ এইটো হয় তোমালোকে আঁকি ল'ব পৰা নেক্সট তোমালোকৰ যোনখিনি অক্সিজেনযুক্ত ব্লাড থাকিব যোনখিনি মানে য'ত মানে তোমালোকৰ যোনখিনি তেজত মানে অক্সিজেন থাকিব সেইখিনি কি কৰিব হাওঁফাওৰ পৰা হাওঁফাও হীৰাৰে বাওঁ অলিন্দলৈ যাব ঠিক আছে তাৰ পৰা বাওঁ নীললৈ যাব অ'কে আৰু বাওঁ নীলয়ে মহাধমনীৰ জৰিয়তে গোটেই দেহলৈ পাম্প কৰি পঠিয়াব আৰু এইটোৱে যিহেতু ইয়াত তোমালোকৰ দুটা চাৰ্কুলেশ্যন হৈছে দুটা সংবহন হৈ আছে সেইটো কাৰণে ইয়াক কি বুলি কওঁ আমি দ্বৈত সংবহন বুলি কওঁ ঠিক আছে আৰু তাৰ কাৰণে এই চিত্ৰ তোমালোকৰ দৰকাৰ হ'ব অ'কে নেক্সট আহিলে ৰক্তচাপনো কি যেতিয়া তেজ ৰক্ত নলিকাৰ বেৰ মাজেৰে গৈ থাকিব তেতিয়া এই বেৰ এখনত কি হ'ব এটা শক্তি প্ৰয়োগ কৰিব অ'কে এই শক্তিটোকে আমি কি বুলি ক'ম ৰক্তচাপ বুলি ক'ম যেতিয়া চোৱা পাইপ এডালে যেতিয়া তোমালোকৰ পানী গৈ থাকিব ঠিক আছে পানী যেতিয়া এনেকে গৈ থাকিব তেতিয়া কি হয় পানীখিনিয়ে যোনটো বেৰ থাকিব সেই বেৰখিনি কি কৰিব এটা শক্তি প্ৰয়োগ কৰিব এই চাপ এটা প্ৰয়োগ কৰিব এই চাপটোৱে তেজৰ ক্ষেত্ৰত কি বুলি কয় আমাক ৰক্তচাপ বুলি কয় যিহেতু এই চাপটো কোনে দিব তেজেৰে দিব ৰক্তই দিব সেইকাৰণে ইয়াৰ নামটো কি আছে তোমালোকৰ ৰক্তচাপ আৰু এটা প্ৰশ্ন তোমালোকৰ 2021 চনত আহিছিলে সেইটো হৈছে যে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি সেইটো হৈছে তোমালোকৰ স্পাইগোমেনোমিটাৰ ঠিক আছে এই প্ৰশ্ন তোমালোকৰ এইটো চাই যাবা সেইটো MCQত আহিব পাৰে তোমালোকৰ নেক্সট আমি এতিয়া উদ্ভিদৰ পৰিবহন এতিয়া মানুহৰ চালো এতিয়া উদ্ভিদে কেনেধৰণে পৰিবহন কৰে সেইটো চাওঁ হা উদ্ভিদৰ দুটা কলা থাকে ঠিক আছে এটা আছে তোমালোকৰ জাইলেম আৰু এটা আছে ফ্লোয়েম এতিয়া জাইলেমে কি কৰে পানী পৰিবহন কৰে পানী আৰু খনিজ লৱণ পৰিবহন কৰে কোনে কৰে জাইলেমে কৰে 2020 আৰু 2024 আহিছিলে ঠিক আছে আৰু 2024 আৰু এটা আহিছিলে সেইটো ফ্লোয়েমে কি কৰে ফ্লোয়েমে কি কৰিব যোনবিলাক খাদ্য বা চুক্ৰ'জবিলাক খাদ্যবিলাক পৰিবহন কৰিব এতিয়া জাইলেমে কি কৰে পানী আৰু খনিজ লৱণ ঠিক আছে আৰু ফ্লোয়েমে কি কৰিব তোমালোকৰ খাদ্যবিলাক পৰিবহন কৰিব আৰু এইটো যোনটো তোমালোকৰ জাইলেমৰ যোনটো পৰিবহন ঠিক আছে এইটো কিহৰ কাৰণে হয় তোমালোকৰ বাষ্পমোচনৰ কাৰণে হয় আৰু যোনটো ফ্লোয়েমৰ হেৰি হয় যোনটো পৰিবহন সেইটো কিহৰ কাৰণে হয় ATP বা শক্তিৰ কাৰণে হয় অ'কে এইকেইটা পইণ্ট তোমালোকে চালে হৈ যাব এতিয়া শেষত আমি আহি গ'লো তোমালোকৰ ৰেচন ক্ৰিয়া মানুহৰ ৰেচন তন্ত্ৰটো আমি প্ৰথমতে চাই লওঁ ঠিক আছে মানুহৰটো এতিয়া যোনবিলাক বস্তু আমি এতিয়া হেৰি কৰিলো কিবা খাদ্য খালো খাদ্যবিলাক আমাৰ শৰীৰত সোমালেও ঠিক আছে উপকাৰী বস্তুবিলাক ললো ইয়াৰ যোনবিলাক অপকাৰী বস্তু যোনবিলাক আমাক দৰকাৰ নাই সেইখিনি বস্তু আমি কি কৰিব লাগিব শৰীৰৰ পৰা উলিয়াই পঠিয়াব লাগিব আৰু সেই যোনটো প্ৰক্ৰিয়া তাকে আমি কি বুলি ক'ম ৰেচন বুলি ক'ম এতিয়া মানুহৰ ৰেচন তন্ত্ৰইনো কেনেধৰণে কাম কৰে আমি চাওঁ আহা এতিয়া তোমালোকৰ এই যোনটো চিত্ৰ এই দুটা চিত্ৰ তোমালোকৰ বহুত ইম্পৰ্টেণ্ট এইকেইটা পৰীক্ষাত আহে কাৰণ এই পাঠটোৰ যিমান তোমালোকৰ চিত্ৰ থাকিব সকলো তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি ল'বা ঠিক আছে এতিয়া চোৱা তোমালোকৰ মানুহৰ ৰেচন তন্ত্ৰত মেইনলি তোমালোকৰ দুটা বস্তু থাকে বৃক্ক আৰু এটা তোমালোকৰ নেফ্ৰন এতিয়া বৃক্কৰ কাম কি ই তেজৰ পৰা নাইট্ৰজেন জনিত বৰ্জিত পদাৰ্থ যেনে ইউৰিয়া এইবিলাক পৃথক কৰিব অ'কে আৰু যোনবিলাক তোমালোকৰ নেফ্ৰন ক'ত থাকিব বৃক্কৰ ভিতৰত থাকিব বৃক্কৰ গঠন আৰু কাৰ্যৰ একক যিয়ে পৰিস্ৰাৱনৰ কাম কৰে ঠিক আছে এতিয়া এই নেফ্ৰনৰ যোনটো কাম এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত সুধিব পাৰে তো এবাৰ ভালদৰে চাওঁ আহা নেফ্ৰনৰ কাৰ্যপ্ৰণালী চোৱা এতিয়া তিনিটা ষ্টেপ আছে প্ৰথম হৈছে তোমালোকৰ পৰিস্ৰাৱন মানে ফিল্টাৰ কৰা
ওকে, নেফ্ৰনে গ্ল'মেৰুলাছ বুলি এটা তোমালোকৰ পাৰ্ট আছে, ঠিক আছে, এইটো গ্ল'মেৰুলাছ বুলি পাৰ্ট এটা আছে, এইটো হৈছে এইটো তোমালোকৰ, ঠিক আছে। ইয়াত তাত কি হয়, উচ্চ চাপত তেজবিলাক পৰিস্ৰাৱন হয়, তাত কি হয় তোমালোকৰ তেজটো ফিল্টাৰ হয় উচ্চ চাপত। ওকে, গ্লুক'জ, এমিনো এচিড, লৱণ, পানী, বৰ্জ্য পদাৰ্থ এইবিলাক কি হয় বাউমেন কেপচুল বা তোমালোকৰ বাউমেনৰ সৰ্পিল নলীলৈ যায়। এতিয়া কোনডাল তোমালোকৰ বাউমেনৰ সৰ্পিল নলী, এইডাল, ঠিক আছে, এইফালেদি যাব, ঠিক আছে, এনেকে কৰি এনেকে যাব, ঠিক আছে। তাত কি হ'ব তোমালোকৰ পুনঃ শোষণ হ'ব। এতিয়া নলিকাৰ মাজেৰে গৈ থাকোতে শৰীৰৰ বাবে প্ৰয়োজনীয় যোনবিলাক পদাৰ্থ থাকিব, যেনেকে গ্লুক'জ, এমিনো এচিড বা অধিকাংশ পানী, সেইবিলাক কি হ'ব তোমালোকৰ তেজৰ নলীত শোষিত হৈ যাব, ঠিক আছে। আৰু পানীৰ শোষণ শৰীৰত থকা পানীৰ পৰিমাণ ওপৰত নিৰ্ভৰ কৰিব। যিমান পানী বেছি থাকিব সিমান বেছি শোষণ হ'ব। সেইকাৰণে কয় যে পানী খাব লাগে বুলি এইটো কাৰণে কয়। যিমান পানী খাবা সিমান ভাল বস্তুবিলাক আমাৰ দেহত সোমাই সোমাই গৈ থাকিব। অ'কে, নেক্সট এটা শেষৰ যোনটো তোমালোকৰ হেৰি হয় পৰ্যায় বা ষ্টেপটো হৈছে এইটো মূত্ৰ গঠন। এতিয়া মানে মূত্ৰটো গঠন হ'ব, ঠিক আছে। এতিয়া বাকী থকা যোনখিনি তৰল পদাৰ্থ, যোনখিনি পানী এবজৰ্ব হ'ল, বাকী যোনখিনি বাকী থাকিব সেই পানীখিনি তাৰ লগত ইউৰিয়া, তাৰ লগত লৱণ, এইবিলাক তোমালোকৰ মিক্স হৈ যোনখিনি তোমালোকৰ থাকিব, তৰল পদাৰ্থ থাকিব, সেইখিনিকে আমি কি বুলি কওঁ মূত্ৰ বুলি কওঁ। আৰু ই সংগ্ৰাহক নলীয়ে গৈ পিনি মূত্ৰ থলীত জমা হয়, এনেকে সংগ্ৰাহক নলীলৈ যাব। এনেকে চোৱা, ইয়াত তোমালোকৰ ফিল্টাৰটো হ'ল, চিত্ৰটো ভালদৰে চোৱা, ইয়াত তোমালোকৰ ফিল্টাৰটো হয় গ্ল'মেৰুলাছত, ঠিক আছে, ফিল্টাৰ হৈ তোমালোকৰ এইফালে এনেকে কি কৰিব, যোনখিনি তৰল পদাৰ্থ আছিলে এনেকে 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 গৈ থাকিব, ঠিক আছে। এতিয়া এই আহি থাকোতে যোনবিলাক ভাল ভাল বস্তু আছে সেইবিলাক কি হৈ যাব, ইয়াত শোষণ হৈ গৈ থাকিব, ঠিক আছে, পুনৰ শোষণ হৈ গৈ থাকিব। আৰু যোনবিলাক তোমালোকৰ বেয়া বস্তু বা যোনবিলাক তৰল বেয়া পদাৰ্থবিলাক, যেনেকৈ পানী, ইউৰিয়া, লৱণ ইত্যাদি, সেইবিলাক গৈ পিনি কি হ'ব মূত্ৰৰ সৃষ্টি কৰিব। মূত্ৰৰ সৃষ্টি কৰি ই এনেকে গৈ এইফালে সংগ্ৰাহী নলিকাইদি গৈ পিনি ই আমাৰ শৰীৰৰ বাহিৰলৈ যাবগৈ, ঠিক আছে। এনেধৰণে কি হয় নেফ্ৰনৰ কাৰ্যপ্ৰণালীটো সম্পন্ন হয়। তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। এতিয়া চোৱা উদ্ভিদৰ ৰেচন। উদ্ভিদে কি কৰে, উদ্ভিদে কি কৰিব, উদ্ভিদে অক্সিজেনটোতো দৰকাৰ নাই, ঠিক আছে, অক্সিজেন আৰু বাষ্পমোচন প্ৰক্ৰিয়াৰে পানী উলিয়াই দিয়ে। ওকে, অক্সিজেন আৰু কি হয় ইয়াক বাষ্পমোচন প্ৰক্ৰিয়াৰে অক্সিজেন আৰু যোনখিনি তোমালোকৰ পানী দৰকাৰ নহয় সেইখিনি উলিয়াই দিয়ে। আৰু যোনখিনি বৰ্জিত পদাৰ্থ থাকে সেইবিলাক জাইলেম কলা, সৰাপাত, ৰেজিন ইত্যাদি হিচাপে উলিয়াই দিয়ে। ৰেজিন মানে কি হয় আঠা, যেনেকে ৰবৰ থাকে যে ৰবৰৰ সেইবিলাক কি হয় তোমালোকৰ বৰ্জিত পদাৰ্থ আচলতে। সৰাপাত, জাইলেম কলা মানে এইবিলাক তোমালোকৰ গছৰ এইবিলাক ছালবিলাক এইবিলাক কি হয় তোমালোকৰ জাইলেম কৰে। এইকেইটা বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট হয়, চাই ল'বা। উদ্ভিদে যোনটো ৰেচন ক্ৰিয়াটো কেনেদৰে সম্পন্ন কৰে, এইবিলাক পইণ্ট তোমালোকে লিখিব লাগিব। অ'কে, এতিয়া এইটোৱে চেপ্টাৰ তোমালোকৰ হেৰি আছিলে, ইমানেই আছিলে এইটো চেপ্টাৰ। ইম্পৰ্টেণ্ট খিনি মই কৰি দিলোঁ। এতিয়া যোনখিনি তোমালোকৰ আগৰ পৰীক্ষাত আহিছে সেইখিনিও কৰি দিলোঁ। নেক্সট তোমালোকৰ যোনটো দ্বিতীয় চেপ্টাৰ হৈছে তোমালোকৰ নিয়ন্ত্ৰণ আৰু সমন্বয়। অ'কে, এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তোমালোকৰ। লেটছ ষ্টাৰ্ট নাও। অ'কে, ইয়াৰ যোনখিনি তোমালোকৰ কি টপিক, মেইন টপিকখিনি চাব লাগিব যে প্ৰাণীৰ স্নায়ুতন্ত্ৰ। অ'কে, এইটো চাব লাগিব। নিউৰনৰ গঠন মষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ কাৰ্য, প্ৰতিক্ৰিয়া আৰু প্ৰতিবন, এই দুটা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হা, ইয়াৰ পৰা প্ৰশ্ন অহা বহুত দেখা যায়। নেক্সট মানুহৰ মগজুৰ কোনটো স্থানে কেনেধৰণৰ কাম কৰে সেইটো। উদ্ভিদৰ সমন্বয় মানে উদ্ভিদৰ হৰমনখিনিৰ বিষয়ে চাব লাগিব তোমালোকে, ঠিক আছে। তাত প্ৰাণীৰ হৰমনৰ বিষয়ে চাম। অ'কে, এইখিনি এটা এটাকে আমি চাই যাওঁ। এইখিনি একদম ইজি হয়, ভালদৰে মন দিবা হা। এতিয়া চোৱা স্নায়ুকোষ বা নিউৰন, এই নিউৰনৰ যোনটো চিত্ৰটো এইটো বহুত ইম্পৰ্টেণ্ট হা, তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি যাবা। 2021 আহিছে, 2023 চনতো আহিছে, এইটো আঁকিবলৈ আহিব পাৰে। আৰু এটা বস্তু তোমালোকৰ বাৰম্বাৰ MCQ আহি থাকে, সেইটো হৈছে তোমালোকৰ চাইনেপছ। চাইনেপছ কি হয়, দুটা নিউৰনৰ মাজৰ খালী ঠাই, ঠিক আছে। এতিয়া চোৱা তোমালোকৰ নিউৰন থাকিব, তাত কি তিনিটা পাৰ্ট থাকিব মেইনলি, কুকলিয়া থাকিব, ডেনড্ৰাইট থাকিব আৰু এক্সন থাকিব। অ'কে, এতিয়া প্ৰতিটোৰে কাম তোমালোকে চাব লাগিব। ইয়াত কি কুকদেহত কি থাকিব তোমালোকৰ নিউক্লিয়াছ আৰু কোষ পৰশ থাকে, ঠিক আছে। নেক্সট ডেনড্ৰাইটে কি কয়, চুটি চুটি প্ৰবৰ্ধ যিয়ে অন্য কোষৰ পৰা বাৰ্তাবিলাক গ্ৰহণ কৰিব। অ'কে, নেক্সট আহিলে এক্সন হৈছে দীঘল প্ৰবৰ্ধ, মানে মাজৰ এৰিয়াটো, ঠিক আছে। এইটো হৈছে তোমালোকৰ যিয়ে বৈদ্যুতিক প্ৰেৰণা কঢ়িয়াই লৈ যায়। অ'কে, এইকেইটা আছে তোমালোকৰ মেইন ইম্পৰ্টেণ্ট বস্তু। নেক্সট চাইনেপছটো ক'লোৱে, স্নায়ু গ্ৰন্থিটো ক'লোৱে কি হয়। তাৰপিছত ইয়াৰ কাৰ্যটো কি হয়, ইয়াৰ কাৰ্য হ'ল যে বৈদ্যুতিক সংকেত ইয়াৰ ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ হয় আৰু ই পৰৱৰ্তী নিউৰনলৈ যায়। এইটো হৈছে তোমালোকৰ চাইনেপছৰ কাম। এইবিলাক কামবিলাক ভালদৰে চাবা, ঠিক আছে। আৰু এই চিত্ৰটো তোমালোকে চাবই লাগিব। নেক্সট আহিলে প্ৰতিক্ৰিয়া, এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট দেই, মষ্ট ইম্পৰ্টেণ্ট।
মষ্ট ইম্পৰ্টেণ্ট 2016 2019 2021 23 24 25 কিবাৰত আহিছে অ'কে চ' ইয়াৰ সংজ্ঞা চোৱা এতিয়া মানে পৰিৱেশত কোনো উদ্দীপনাৰ প্ৰতি মগজুৰ অজানিতে বা হঠাতে প্ৰতিক্ৰিয়া হ'ব তাকে আমি কি বুলি ক'ম প্ৰতিক্ৰিয়া বুলি ক'ম এতিয়া চোৱা পটককে যদি তোমালোকে গৰম বস্তু এটা হাতেৰে চুই দিয়া আমি হাতখন যে আমি ঘপকে উলিয়াই আঁতৰাই সেইটো কি হৈছে তোমালোকৰ প্ৰতিক্ৰিয়া হৈছে ঠিক আছে প্ৰতিধ্বনু কি হয় সেইটো চোৱা তোমালোকে এতিয়া প্ৰতিধ্বনু মানে হৈছে এখন এটা চাইকেল মানে ঠিক আছে যেতিয়া আমি কিবা এটা এই যোনটো প্ৰতিক্ৰিয়া যোনবিলাক বাৰ্তা যোৱা যোনটো পথ তাক আমি কি বুলি কওঁ প্ৰতিধ্বনু বুলি কওঁ এতিয়া চোৱা প্ৰতিধ্বনুত কি হয় প্ৰথমতে আমি কিবা এটা গৰম বস্তু চুলে কোনে স্পৰ্শ কৰিব প্ৰথমতে ছালখনে কৰিব এই ছালখনে যোনবিলাক সংজ্ঞাবাহী স্নায়ু থাকিব সংজ্ঞাবাহী স্নায়ুবিলাক তাত সেই যোনটো সেই বাৰ্তাটো প্ৰেৰণ কৰিব এই বাৰ্তাটো ক'ত যাব নেক্সট তোমালোকৰ মেৰুদণ্ডত যাব মানে স্পাইনেল কৰ্ডত যাব আৰু তাৰ পৰা আজ্ঞাবাহী স্নায়ুলৈ সেই বাৰ্তাটো পঠিওৱা হ'ব তাৰ পৰা কাৰক অংগ মানে পেশী মানে আমাৰ হাতখনক ক'ব যে হাতখনটো আঁতৰাই দিয়ে মানে ঠিক আছে কাৰণ বস্তুটো গৰম হয় ঠিক আছে এইটো হৈছে তোমালোকৰ প্ৰতিধ্বনু এই বস্তু তোমালোকে লিখিব লাগিব ইয়াৰ গুৰুত্ব কি ইয়াত কি হয় ইয়াত মগজুৰ ভাৰ কমাই ইয়াত মানে মগজুৰ হেৰি নহয় ব্যৱহাৰ নহয় প্ৰথমতে ঠিক আছে জৰুৰীকালীন অৱস্থাত শৰীৰক ই ৰক্ষা কৰে তোমালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট এই গোটেইকেইটা পইণ্ট ভালদৰে চাই যাবা আৰু চিত্ৰটো ভালদৰে চাই যাবা তোমালোকে নেক্সট আহিলে মানুহৰ মগজুত কোনটো অংশ কি কাম কৰে তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় এতিয়া যোনটো ফ'ৰ ব্ৰেইন মানে তোমালোকৰ প্ৰমস্তিষ্ক বা তোমালোকে ক'ব পাৰা অগ্ৰম মগজু মানে আগৰ পাৰ্ট ঠিক আছে এতিয়া চোৱা ইয়াৰ কাৰ্য হৈছে তোমালোকৰ চিন্তা কৰা স্মৃতি শক্তি ঐচ্ছিক শক্তি নিয়ন্ত্ৰণ কৰা সংবেদী অংগ বাৰ্তা প্ৰেৰণ কৰা শুনা দেখা ঘ্ৰাণ এইবিলাক তাৰ কাম হয় তোমালোকৰ যোনটো ফ্ৰণ্টৰ কি হ'ব প্ৰমস্তিষ্ক বা তোমালোকৰ প্ৰমগজু তাৰ কাম ঠিক আছে তাক আমি ইংৰাজীত কি চেৰেব্ৰাম বুলিও কওঁ 2018 চনত তোমালোকক সোধা গৈছে এতিয়া যোনটো মধ্য মগজু ঠিক আছে মধ্য মগজুৰ কাম কি হয় তোমালোকৰ অনৈচ্ছিক ক্ৰিয়াবিলাক নিয়ন্ত্ৰণ কৰা অ'কে নেক্সট তোমালোকৰ পশ্চাৎ মগজু মানে হিন ব্ৰেইন তাৰ কামটো কি হৈছে তোমালোকৰ তিনিটামান পাৰ্ট আছে ঠিক আছে হিন ব্ৰেইনৰ পশ্চাৎ মগজুৰ এটা আছে চেৰিব্ৰাম এটা আছে মেডুলা এটা আছে পন্স এতিয়া চবৰে বেলেগ বেলেগ কাম থাকে চেৰিব্ৰামৰ কামটো কি হয় দেহৰ ভাৰসাম্য আৰু ভংগীমা ৰক্ষা কৰা যেনে চাইকেল চলোৱা পেঞ্চিল ধৰা ইত্যাদি 2016 আৰু 2020 দিছে নেক্সট তোমালোকৰ মেডুলাৰ কাম কি হয় অনৈচ্ছিক ক্ৰিয়া যেনে ৰক্তচাপ লালটিৰ ক্ষৰণ বমি হোৱা নিয়ন্ত্ৰণ কৰা এইবিলাক কোনে কৰে মেডুলাই কৰে ঠিক আছে 2020 চনত সোধা গৈছে নেক্সট পঞ্চৰ কাম কি হয় ই শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰা শ্বাস প্ৰশ্বাস কোনে নিয়ন্ত্ৰণ কৰে পঞ্চে কৰে ঠিক আছে ইয়াৰ এতিয়া যিটো মগজুৰ কোনে সুৰক্ষা দিয়ে তাৰ মগজু কৰাটি মানে যোনটো স্কাল যোনটো লাওখোলা কি কৰে ইয়াৰ কামটো কি হয় মগজুটো ৰক্ষা কৰা অ'কে ইয়াৰ ভিতৰত মস্তিষ্ক মেৰুৰস নামেৰে তৰলেৰে আৱৰি থাকে যিয়ে আঘাতৰ পৰা আমাৰ কি হয় মগজুটো ৰক্ষা কৰে এইখিনি বস্তু তোমালোকে ভালদৰে চাই যাবা বহুত ইম্পৰ্টেণ্ট লিখি প্ৰেক্টিচ কৰিবা অ'কে নেক্সট আহিলে তোমালোকৰ উদ্ভিদৰ সমন্বয় উদ্ভিদৰ চলন এতিয়া উদ্ভিদৰ চলন বুলি ক'লে তোমালোকে কি বুজা ঠিক আছে এতিয়া উদ্ভিদৰ চলন তোমালোকৰ দুটা টাইপৰ থাকিব পাৰে এটা হৈছে তোমালোকৰ বৃদ্ধিৰ লগত সম্পৰ্ক নথকা যাক আমি নেষ্টিক বুলি কওঁ এটা আছে বৃদ্ধিৰ লগত সম্পৰ্ক থকা তাক আমি টপিক বুলি কওঁ অ'কে তাৰপিছত উদ্ভিদ এতিয়া যোনটো তোমালোকৰ নেষ্টিক মুভমেণ্ট তাক কি হয় উদ্দীপনাৰ দিশত ই নিৰ্ভৰ নকৰে ঠিক আছে দিশৰ ওপৰত ই নিৰ্ভৰ নকৰে যেনেকে তাৰ উদাহৰণটো আছে উদাহৰণ তোমালোকৰ পৰীক্ষাত আহিছে 2014 2019 চনত সেইটো হৈছে তোমাৰ লাজুকীলতা যেতিয়া আমি লাজুকীলতা এটা চুই দিওঁ তেতিয়া কি হৈ যায় ই সংকুচিত হৈ যায় এইটো কিয় হয় চাওঁ আহা এতিয়া চোৱা ইয়াত কোনো স্নায়ু কলা নাথাকে উদ্ভিদত ঠিক আছে উদ্দীপনা পোৱাৰ লগে লগে পাতৰ গুৰিত থকা যোনবিলাক কোষ থাকিব সেই কোষবিলাকে কি কৰিব পানীখিনি হেৰুৱাই পেলাব পানীখিনি উলিয়াই দিব তাৰ লগে লগে কি হ'ব পানী ওলাই যোৱাৰ লগে লগে কোষবোৰ কোচ খাই উঠিব আৰু তাৰপিছত পাতবিলাক জয় পৰি যাব মানে সেমেকি যাব সংকুচিত হৈ থাকিব এইটো হৈছে তোমালোকৰ কি হয় নেষ্টিক মুভমেণ্ট বা বৃদ্ধিৰ ওপৰত সম্পৰ্ক থকা চলনৰ এটা উদাহৰণ যোনটো তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় নেক্সট চালো তোমালোকৰ যোনটো বৃদ্ধিৰ লগত সম্পৰ্ক থকা ইয়াত কি হয় তোমালোকৰ উদ্দীপনাৰ দিশত ইয়াৰ যোনটো তোমালোকৰ চলনটো হয় প্ৰথমটো হৈছে তোমালোকৰ পোহৰৰ দিশত তাক আমি ফটোট্ৰপিজম বুলি কওঁ যেতিয়া তোমাৰ গছৰ ডালবিলাক চাবচোন সদায় পোহৰৰ দিশত গতি কৰে সেইটো কি হৈছে তোমালোকৰ সেইটো হৈছে তোমালোকৰ এটা ফটোট্ৰপিজম নেক্সট তোমালোকৰ এটা মধ্যাকৰ্ষণৰ দিশত যেনেকে গছৰ শিপাবিলাক সদায় কি হয় তোমালোকৰ মানে যোনবিলাক মাটি ফালে সদায় গতি কৰিব সেইটো হৈছে তোমালোকৰ এটা
জিঅ'ট্ৰপিজম, ঠিক আছে। আৰু কাণ্ডবিলাক সদায় কি যোনটো শিপাবিলাক তোমালোকৰ মাটিৰ ফালে যাব, সেইটো হৈছে তোমালোকৰ এটা ধনাত্মক, ঠিক আছে। যোনবিলাক ডাল চালবিলাক থাকিব ই মাটিৰ বিপৰীতে যাব, সেইটো হৈছে তোমালোকৰ এটা ঋণাত্মক। নেক্সট আহিলে পানীৰ দিশত শিপাবিলাক সদায় কি কৰিব, পানীৰ দিশতে গতি কৰিব। নেক্সট ৰাসায়নিক দিশত, মানে পৰাগনলী, যিবিলাক পৰাগনলী থাকে ফুলৰ পৰাগনলীবিলাক সদায় কি কৰিব, এই ডিম্বকৰ ফালেই গতি কৰিব, ঠিক আছে। এই 4টা তোমালোকে মনত ৰাখিবা, অ'কে। আৰু তোমালোকে লাজুকীলতাৰ যোনটো চলনটো, সেই চলনটো ভালদৰে পঢ়ি ল'বা। নেক্সট আহিলে তোমালোকৰ উদ্ভিদৰ হৰমন। ইয়াৰ পৰা তোমালোকৰ এটা নহয় এটা প্ৰশ্ন আহিবই, চিয়ৰ দেই। ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন আহিবই, MCQ হ'লেও আহিব। এতিয়া অক্সিজেন আৰু ইয়াৰ প্ৰতিটোৰে কাম কি হয়, সেইটো তোমালোকে চাব লাগিব, অ'কে। ইয়াৰ তোমালোকৰ যোনটো ইয়াৰ এইখিনি যে তোমালোকে দেখিলা, উদ্দীপনা কলাৰ যোনখিনি তোমালোকৰ দেখিলা, এইটো কোনটো হৰমনৰ কাৰণে হয় যদি তোমালোকক সুধি দিয়ে কেতিয়াবা, এইটো কি হ'ব, তোমালোকৰ অক্সিজেন হ'ব হা। অক্সিজেনৰ কাৰণে এইবিলাক মুভমেণ্টবিলাক, এইবিলাক চলনবিলাক ঘটে। এতিয়া অক্সিজেনৰ কাম কি হয়, ই কাণ্ডৰ অগ্ৰভাগত সংশ্লেষণ কৰা, ঠিক আছে। ই কোষৰ দৈৰ্ঘ্য বৃদ্ধি কৰে, অ'কে। আৰু উদ্ভিদক পোহৰৰ দিশত বেকা হোৱাত সহায় কৰে, অ'কে। এইখিনি আছে তোমালোকৰ অক্সিজেনৰ কাম। নেক্সট জিবাৰেলিন, ইয়াৰ কাম হৈছে তোমালোকৰ কাণ্ড বৃদ্ধিত সহায় কৰে ই। নেক্সট চাইটকাইনিন কিহত হেল্প কৰে, ই কৰে কোষ বিভাজনত আৰু ফল আৰু বীজত ই বেছিকৈ থাকে, অ'কে। কোষ বিভাজনত হেল্প কৰে। আৰু 2015, 16, 20, 24 আহিছিলে, অ'কে। ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ এটা চিয়ৰ আহিব। নেক্সট এবচেচিক এচিড, ই কি কৰে, বৃদ্ধিটো ৰোধ কৰি দিয়ে, মানে ই বৃদ্ধি হ'ব নিদিয়ে, ঠিক আছে। আৰু ইয়াৰ বাবে কি হয়, পাতবিলাক সৰি পৰে। 2017, 2021 চনত তোমালোকৰ প্ৰশ্ন আহিছিলে। নেক্সট আহিলে প্ৰাণীৰ হৰমন, মষ্ট ইম্পৰ্টেণ্ট, অ'কে। হৰমন কি হয়, এতিয়া হৰমন হৈছে তোমালোকৰ অন্তঃস্ৰায়ী গ্ৰন্থি থাকে, তাৰ পৰা নিৰ্গত হোৱা কিছুমান ৰাসায়নিক বাৰ্তাবাহক, অ'কে, যিয়ে পোনপটীয়াকৈ তেজত মিহলি হয়, ঠিক আছে। এইটো হৈছে তোমালোকৰ হৰমন। এতিয়া যোনটো হৰমন আমাৰ বিভিন্ন ধৰণৰ আছে, মেইন কেইটা আমি ইয়াত চাই যাওঁ, ঠিক আছে। প্ৰথমটো হৈছে তোমালোকৰ থাইৰক্সিন। 2013 চনত ইয়াৰ পৰা প্ৰশ্ন আহিছিলে তোমালোকৰ। থাইৰক্সিনটো কোনে নিৰ্গত কৰে, ই নিৰ্গত কৰে তোমালোকৰ থাইৰয়ড গ্ৰন্থিয়ে। ক'ত থাকে ইয়াত ডিঙিত থাকে, অ'কে। ইয়াৰ কাৰ্য হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি বিপাক নিয়ন্ত্ৰণ কৰা, অ'কে। কাৰ্যখিনি মনত ৰাখিবা। নেক্সট, ইয়াত থাইৰক্সিন যোনটো তোমালোকৰ হৰমন, এইটো কি হয়, তোমালোকৰ আয়ডিন লাগে এইটো তোমালোকৰ হ'বলৈ, প্ৰস্তুত হ'বলৈ। যদি আয়ডিন নাথাকে, এই থাইৰক্সিন হৰমনটো হ'ব নোৱাৰে, প্ৰস্তুত হ'ব নোৱাৰে। তাৰ ফলত কি হৈ যায়, তোমালোকৰ গৰল নিচিনা তোমালোকৰ বেমাৰ হয়, যাৰ কাৰণে ডিঙিটো ফুলি যায়। এতিয়া গৰল বেমাৰ কিহৰ কাৰণে হয়, আয়ডিন যদি নাপায় চাফিচিয়েণ্ট, তেতিয়া তোমালোকৰ কি হয়, এইটো গৰল বেমাৰটো হয়। আৰু আয়ডিন নাপালে কি হৈ যাব, তোমালোকৰ থাইৰক্সিন যোনটো হৰমন, সেই থাইৰক্সিন হৰমনটো প্ৰস্তুত নহ'ব, যাৰ কাৰণে কি হৈ যাব, তোমালোকৰ গৰল বেমাৰটো হ'ব, ঠিক আছে। নেক্সট তোমালোকৰ এটা বৃদ্ধি হৰমন, আৰু বৃদ্ধি হৰমনটো কোনে চেক্ৰেট কৰে, কোনে নিৰ্গত কৰে, ই কৰে পিটুইটাৰী গ্ৰন্থিয়ে। আৰু ই ক'ত থাকে, তোমালোকৰ মগজুত থাকে। ইয়াৰ কামটো কি হৈছে, শৰীৰ বৃদ্ধি আৰু বিকাশ কৰা, ঠিক আছে। নেক্সট আহে তোমালোকৰ এড্ৰিনেলিন। এই হৰমন, ইয়াৰ প্ৰশ্ন তোমালোকৰ 2016, 23, 24 আৰু 25 আহিছিলে, ঠিক আছে। এইটো তোমালোকৰ এইটো এড্ৰিনেলিন যোনটো গ্ৰন্থি, তাত ই নিৰ্গত কৰে, ঠিক আছে। এড্ৰিনেল তোমালোকৰ যোনটো গ্ৰন্থি, ই নিৰ্গত কৰে। ই ক'ত থাকে, তোমালোকৰ এড্ৰিনেল গ্ৰন্থিটো ই থাকে তোমালোকৰ বৃক্কৰ ওচৰত থাকে, অ'কে। ইয়াৰ কাৰ্য কি, জৰুৰীকালীন হৰমন। যেতিয়া ভয় বা খং উঠে, তেতিয়া তেতিয়া এই হৰমনটো নিৰ্গত হয়। ই কি কৰিব, হৃদস্পন্দন বঢ়াই দিব আৰু পেশীত তেজবিলাক চলাচলটো বঢ়াই দিব, ঠিক আছে। নেক্সট আহিলে ইনচুলিন। 2018, 23, 24, 25 এইটো প্ৰশ্ন আহিছিলে তোমালোকৰ, যে এইটো কোনে তোমালোকৰ কৰে, নিৰ্গত কৰে, ই কৰে তোমালোকৰ অগ্নাশয়ে এই হৰমনটো নিৰ্গত কৰে। নেক্সট ইয়াৰ কাৰ্য কি হয়, ই তেজৰ শৰ্কৰা, মানে তেজৰ যোনটো চুগাৰটো ই কমাই দিয়ে, ঠিক আছে। ডায়েবেটিছ হ'লে কি হৈ যায়, যেতিয়া তোমালোকৰ ইনচুলিন হৰমনটো যদি তোমালোকৰ কম নিৰ্গত হয়, তেতিয়া কি হয়, ডায়েবেটিছ বেমাৰটো হয়, ঠিক আছে। এতিয়া যৌন হৰমন দুটা আছে তোমালোকৰ, এটা হৈছে তোমালোকৰ টেষ্টষ্টেৰন, সেইটো কাৰ থাকে, পুৰুষৰ থাকে, অ'কে। শুক্ৰাশয়ৰ পৰা নিৰ্গত হয়। নেক্সট তোমালোকৰ এটা এষ্ট্ৰজেন, মহিলাত থাকে, আৰু ই ডিম্বাশয়ৰ পৰা নিৰ্গত হয়। এতিয়া তোমালোকৰ এই চিত্ৰখনত যিমান তোমালোকৰ হৰমন আছে, ঠিক আছে, এইখিনি গোটেইখিনি তোমালোকে যিমানখিনি তোমালোকৰ মানে ইয়াত আছে, গ্ৰন্থিখিনি আছে, গ্ৰন্থিখিনি চাবা, আৰু কোনটো গ্ৰন্থিয়ে কি হৰমন নিৰ্গত কৰে, এইখিনি তোমালোকে সকলো চাই ল'বা, মষ্ট ইম্পৰ্টেণ্ট হয় এইখিনি, ঠিক আছে। নেক্সট আহিলে তোমালোকৰ লাষ্ট টপিক, ফিডবেক মুভমেণ্ট। এতিয়া চোৱা, এই ফিডবেক পদ্ধতিনো কি হয়, ফিডবেক মেকানিজমটোনো কি হয়, সেইটো চোৱা। এতিয়া হৰমন যেতিয়া ক্ষৰণৰ প্ৰয়োজন অনুসাৰে নিয়ন্ত্ৰিত হয়, মানে যেতিয়া হৰমন এটা
যিকোনো এটা হৰমন যেতিয়া প্ৰয়োজন হ'ব তেতিয়াহে কি হ'ব, ই নিৰ্গত হ'ব। সেইটোৱে হৈছে তোমালোকৰ ফিডবেক পদ্ধতি বা ফিডবেক মেকানিজম। তাৰ উদাহৰণ এটা হৈছে এইটো চোৱা, যেতিয়া তেজত চেনিৰ পৰিমাণ বাঢ়িব তেতিয়া অগ্নাশয়ে কি কৰিব, তেতিয়া ই ইনচুলিন, যোনটো ইনচুলিন হৰমন ই নিৰ্গত কৰিব, যাতে ইনচুলিনে যোনটো তেজত চেনিৰ পৰিমাণটো ই মানে কমাই দিয়ে। ঠিক আছে, এইটো হৈছে তোমালোকৰ ফিডবেক পদ্ধতি। ওকে, ইয়াৰ সৈতে তোমালোকৰ আজি যোনটো চেপ্টাৰ এইটো শেষ হৈছে। আমি নতুন চেপ্টাৰ এটা পঢ়িম, সেইটো হৈছে তোমালোকৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, হাউ টু অৰ্গেনিজমছ ৰিপ্ৰডিউচ। ইয়াত তোমালোকে চাব লাগিব প্ৰথমতে যে প্ৰজননৰ প্ৰয়োজনীয়তা কিয় হয়, কিয় প্ৰজনন আমাৰ দৰকাৰ। ঠিক আছে, নেক্সট আমি DNA প্ৰতিলিপিকৰণ মানে DNA কপিং তাৰ বিষয়ে অলপ চাম। নেক্সট ওজন, মষ্ট ইম্পৰ্টেণ্ট ওজনৰ পদ্ধতিসমূহ। নেক্সট যৌন, উদ্ভিদৰ যৌন প্ৰজনন, ইয়াত তোমালোকৰ ইম্পৰ্টেণ্ট আছে। মানুহৰ প্ৰজনন, নিষেচন, ভ্ৰূণৰ বিকাশ, প্ৰজননৰ স্বাস্থ্য, জন্ম নিয়ন্ত্ৰণৰ পদ্ধতি, এইবিলাক আমি এই চেপ্টাৰটোত চাম। ওকে, ভালদৰে মন দিবা, একদম ইজি হয় এইবিলাক বস্তু, ভালদৰে শুনি গ'লে হৈ যাব। ওকে, এতিয়া চোৱা প্ৰজননৰ আধাৰ। এতিয়া চোৱা ইয়াত যোনটো তোমালোকৰ DNA, ক্ৰমোজোমত কি থাকে, কি থাকে তোমালোকৰ DNA থাকে। ওকে, ই বংশগতিৰ যোনবিলাক চৰিত্ৰবিলাক, বাৰ্তাবিলাক, যোনবিলাক চৰিত্ৰৰ বাৰ্তা, সেই বাৰ্তাবিলাক কোনে কঢ়িয়াই, DNA কঢ়িয়াই। আৰু DNA ক'ত থাকে তোমালোকৰ, ক্ৰমোজোমত থাকে। ওকে, এতিয়া চোৱা ইয়াত প্ৰতিলিপিকৰণৰ যোনটো প্ৰয়োজনীয়তা সেইটোনো কিয়, 2021 আৰু 2024 চনত সুধিছিলে। ভালদৰে চোৱা হা, প্ৰজননৰ সময়ত কোষে ডিএনএৰ হুবহু নকল তৈয়াৰ কৰে, যাতে নতুন কোষটোৱে একে ধৰণৰ চৰিত্ৰ পায়। এইটো হৈছে তোমালোকৰ প্ৰতিলিপিৰ প্ৰয়োজনীয়তা। নেক্সট তোমালোকৰ বিভেদ বা তাৰতম্য। বিভেদ যে এতিয়া তোমালোকৰ যেতিয়া যিকোনো এটা কিবা এটা হ'ব, ঠিক আছে, কাৰোবাৰ এতিয়া তোমালোকৰ ধৰক হ'ল কাৰোবাৰ গৰু এটাৰ মানে গৰু পোৱালি এটা হ'ল, ঠিক আছে, তাৰ মাজত কিবা বিভেদ থাকিব লাগিব। ঠিক আছে, বিভেদ কিয় থাকিব লাগিব, তাৰ প্ৰয়োজনীয়তা কি হয়, কিয় বিভেদটো আহে, তাৰ গুৰুত্বনো কি হয়, সেইটো চাওঁ আহা এতিয়া। ঠিক আছে, DNA প্ৰতিলিপিকৰণ সদায় কি হ'ব, 100% নিখুঁত নহয়। ই 100% মানে 100% কপি কৰিব নোৱাৰে। ওকে, অলপ হ'লেও কিবা এটা থাকি যাবই। এতিয়া সামান্য পৰিৱৰ্তনৰ বাবে জীৱৰ মাজত কি হয়, বিভেদৰ সৃষ্টি হয়। এতিয়া বিভেদ কিয় সৃষ্টি হয়, যেতিয়া যে গৰু পোৱালি এটা জন্ম হ'ল, এই গৰু পোৱালিটো মাকতকৈ কিয় বেলেগ হ'ল, কাৰণ DNA লিপিকৰণত কি হয়, 100% ভালদৰে লিপি নহয়। ঠিক আছে, 100% নিখুঁত নহয়। সেইটো কাৰণে সামান্য পৰিৱৰ্তনৰ বাবে জীৱৰ মাজত কি হয়, বিভেদ আহে। ঠিক আছে, ইয়াৰ গুৰুত্ব কি হয়, ইয়াৰ গুৰুত্ব বহুত। ওকে, পৰিৱেশৰ পৰিৱৰ্তন হ'লে, যেনে উষ্ণতা বৃদ্ধি, এই বিভেদবোৰে প্ৰজাতিটোক জীয়াই থকাত সহায় কৰে। মানে এটা প্ৰজাতিক জীয়াই ৰাখিবলৈ কোনে সহায় কৰে, এই যোনটো তোমালোকৰ বিভেদটো আহিলে, এই বিভেদটোৱে সহায় কৰে। এই তোমালোকৰ ইয়াৰ গুৰুত্বটো তোমালোকৰ 2024 চনত সোধা গৈছিলে, সেইকাৰণে এইখিনি বস্তু ভালদৰে চাই ল'বা। নেক্সট আহিলে তোমালোকৰ অযৌন প্ৰজনন। ইয়াৰ আমাৰ তোমালোকৰ ইয়াত 6টা মান তোমালোকৰ আছে, প্ৰকাৰ আছে, ইয়াৰ পদ্ধতি আছে। ঠিক আছে, এই প্ৰতিটো পদ্ধতিয়ে তোমালোকৰ সৰু সৰু হয়, একদম ইজি হয়, চিত্ৰৰ সৈতে তোমালোকে জানিব লাগিব। এতিয়া প্ৰথম যোনটো পদ্ধতি হৈছে বিভাজন। ঠিক আছে, বিভাজন এইটো ক'ত হয়, তোমালোকৰ মেইনলি এমিবাৰ। এই এমিবাৰ প্ৰশ্নটো তোমালোকৰ সোধা দেখা যায়। ঠিক আছে, 2018, 2021, 2024 সোধা গৈছে। এতিয়া ইয়াত কি হয়, বিভাজন মানে বাইনেৰী ভিজন। ইয়াত কি হয়, এটা কোষ থাকিব, সেই কোষটোৱে ফাটি পানি তাত নতুন জীৱৰ উৎপত্তি হ'ব। এইটো ক'ত দেখা যায়, আমাৰ এমিবা, তাত লেজমেনিয়া, এইবিলাকত তোমালোকৰ বিভাজন হোৱা দেখা যায়। আৰু এমিবাৰ যোনটো বিভাজন, সেইটো চিত্ৰৰ সহায়ত লিখিব আহে, তোমালোকে এইটো লিখিব পাৰিব লাগিব। নেক্সট তোমালোকৰ বহু বিভাজন। ইয়াত কি হয়, তোমালোকৰ ইয়াত এটা কোষে ভাঙি নাযায়, ইয়াত কি কৰিব, প্ৰতিকূল পৰিৱেশত এটা কোষৰ পৰা বহু কোষ উৎপন্ন হৈ যাব। ঠিক আছে, এইটো ক'ত হয়, তোমালোকৰ প্লাজমডিয়ামৰ ক্ষেত্ৰত হয়। আৰু প্লাজমডিয়ামে কি কৰে, মেলেৰিয়া ই কৰে মানে। ঠিক আছে, মেলেৰিয়া যোনটো বেমাৰ, সেইটো প্লাজমডিয়ামৰ কাৰণে হয়। নেক্সট যোনটো দ্বিতীয় তোমালোকৰ পদ্ধতি হৈছে তোমালোকৰ খণ্ডন, আমি ফ্ৰেগমেণ্টেশ্যন বুলি কওঁ। এতিয়া চোৱা, সৰল দেহাৱয়ৱ বহুমুখী জীৱৰ দেহটো খণ্ড খণ্ড হৈ প্ৰতিটো খণ্ডৰ পৰা নতুন জীৱ সৃষ্টি হয়। মানে এটা চোৱা, এতিয়া তাৰে এটা তোমালোকৰ এটা হয়, উদাহৰণ হৈছে স্পাইৰগেৰা। ঠিক আছে, স্পাইৰগেৰা এটা আছিলে। ঠিক আছে, ই কি হ'ল, তোমালোকৰ ই 3 পিচ হৈ থাকিলে, 3 পিচ হৈ গ'ল। ইয়াত প্ৰতিটো 3 পিচৰ পৰা এটা নতুন এটা স্পাইৰগেৰা মানে উৎপত্তি হ'ব। সেইটো হৈছে তোমালোকৰ খণ্ডন বা ফ্ৰেগমেণ্টেশ্যন। নেক্সট আহিলে তোমালোকৰ পুনৰজীৱন। ওকে, এতিয়া জীৱটোক কটা অংশৰ পৰা সম্পূৰ্ণ হোৱা নতুন জীৱৰ সৃষ্টি হয়। ঠিক আছে, যেনেকে প্লেনেৰিয়া হাইড্ৰা, হাইড্ৰাটো থাকে, হাইড্ৰাটো যদি কাটি পানি তুমি পেলাই দিয়া, ঠিক আছে, এই যোনটো কটা অংশটোৰ পৰা এটা কি হয়, তোমালোকৰ নতুন এটা
জীৱ উৎপত্তি হৈ যাব, ঠিক আছে। এইটোকে কি বুলি কওঁ আমি? পুনৰ্জীৱন বুলি কওঁ। কিন্তু মনত ৰাখিবা যে পুনৰ্জীৱন আচলতে ই প্ৰজনন নহয়, জাষ্ট আমি পঢ়োহে, কিন্তু ই প্ৰজনন নহয়। কাৰণ কিয়? কাৰণ এটা জীৱ যদি নতুন এটা জীৱক যদি জন্ম দিব চায়, সি নিজকে কাটি দিব নেকি? এইটো হ'ব নোৱাৰে। সেইটো কাৰণে এইটো কি হয় তোমালোকৰ? পুনৰ্জীৱনটো আচলতে এটা প্ৰজনন নহয়, কাৰণ কোনো জীৱই বংশ বিস্তাৰৰ বাবে কটা যোৱালৈ অপেক্ষা নকৰে, ঠিক আছে। এইটো চাবা। এইকেইটা নেক্সট তোমালোকৰ এটা ইম্পৰ্টেণ্ট, এই গোটেই তিনিটা ইম্পৰ্টেণ্ট চোৱা। প্ৰথমটো হৈছে, চতুৰ্থটো হৈছে তোমালোকৰ মুকুল মুকুলো দগম মানে বাডিং। শৰীৰৰ কোনো অংশৰ ওফন্দি উঠি মুকুল মানে কি হয়? এটা তোমালোকৰ কলি গঠন কৰে, আৰু পাছত ই মাতৃ দেহৰ পৰা বিচ্ছিন্ন হৈ নতুন জীৱৰ সৃষ্টি কৰে। এইটো ক'ত হয়? তোমালোকৰ হাইড্ৰা বা ইষ্টত হ'ব পাৰে। 2016 আৰু 2024 আহিছে। এইটো চিত্ৰৰ সৈতে তোমালোকে ভালদৰে চাবা, চিত্ৰৰ সৈতে লিখিব আহে, ঠিক আছে। নেক্সট আহিলে অংগজ প্ৰজনন। ইয়াত কি হয়? উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়, ঠিক আছে। এইটো তোমালোকৰ এটা হেৰি হয়, পাতে গজা বা দুপৰ টেঙা বুলি এটা হেৰি উদ্ভিদ আছে, চাবাচোন, তাত পাতৰ পৰা এডাল উদ্ভিদ উৎপত্তি হয়। এইটো কি হয়? তোমালোকৰ এটা অংগজ প্ৰজননৰ উদাহৰণ। প্ৰাকৃতিক হিচাপে তোমালোকৰ বায়'ফেলাম, পাতেগজা এটা তোমালোকৰ উদাহৰণ, ঠিক আছে। 2017 আৰু 2021 চনত আহিছে এইটো, তোমালোকৰ পাতেগজাৰ প্ৰশ্ন। নেক্সট তোমালোকৰ কৃত্ৰিম যোৰা কলম বা তৰপ লগোৱা, এইবিলাক হৈছে তোমালোকৰ কৃত্ৰিম অংগজ প্ৰজনন, ঠিক আছে। ইয়াৰ লাভটো কি হয়? অংগজ প্ৰজননৰ লাভ কি? গুটি নথকাকে উদ্ভিদৰ বংশ বিস্তাৰ কৰিব পৰা যায়, আৰু নতুন উদ্ভিদবোৰ মাতৃ উদ্ভিদৰ হুবহু নকল হয়, ঠিক আছে। নেক্সট আহিলে তোমালোকৰ 6 নম্বৰটো হৈছে তোমালোকৰ ৰেণু গঠন। অ'কে, ৰেণুধানীৰ সংখ্য ৰেণু থাকে। এইটো ক'ত হয়? তোমালোকৰ ৰাইজোপাছৰ ক্ষেত্ৰত হয়। দেখিছানে এইবিলাক? দেখিছানে? ইয়াত চোৱা, ধেৰ ৰেণু আছে, ঠিক আছে। যিবোৰ প্ৰতিকূল অৱস্থাত সুৰক্ষিত হৈ থাকে আৰু অনুকূল পৰিৱেশ পালে ই অংকুৰিত হয়, ঠিক আছে। ইয়াৰ উদাহৰণ কি হ'ব? তোমালোকৰ ৰাইজোপাছ। অ'কে, এইটো তোমালোকৰ 2025 চনত আহিছে। মানে এই যিটো ছটা যে আমি পঢ়িলো, এই ছটাৰ তোমালোকে প্ৰতিটোৱে উদাহৰণ, চিত্ৰ আৰু এটা সৰু সৰু টোকা এটা তোমালোকে চাই থবা। ইয়াৰ পৰা এটা নহয় এটা তোমালোকৰ আহিবই পাৰে, ঠিক আছে, আহিবই পাৰে। নেক্সট আহিলে এতিয়া সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। এতিয়া এই যোনটো চিত্ৰ তোমালোকৰ বহুত ইম্পৰ্টেণ্ট, অ'কে। এইটো ভালদৰে চাবা। এখন ফুলৰ যোনটো চিত্ৰটো, এতিয়া ফুল দীৰ্ঘছেদৰ এপাহ ফুল তোমালোকৰ পৰীক্ষাত আহিব পাৰে, বহুত চান্স আছে দেই। এইটো 2015 আৰু 2017 চনত এইটো প্ৰশ্ন আহিছিলে, অ'কে। ফুলৰ অংশত কি থাকে? তোমালোকৰ এটা থাকিব তোমালোকৰ পুংকেশৰ, যাক আমি ইংৰাজীত ষ্টামেন বুলি কওঁ। ইয়াত কি হয়? পুংজনন কোষ উৎপন্ন হয়, ঠিক আছে। ইয়াত পৰাগ ৰেণু উৎপত্তি হয়। এইটো কি হয়? তোমালোকৰ পৰাগ ৰেণুটো জনন কোষ, মানে ই পুৰুষ পাৰ্টটো মানে, ঠিক আছে। নেক্সট থাকিলে তোমালোকৰ এটা থাকে তোমালোকৰ গৰ্ভকেশৰ। গৰ্ভকেশৰ হৈছে স্ত্ৰী জনন কোষ, যাক আমি কওঁ ডিম্বক বুলি কওঁ। ডিম্বক মানে কণী। তাত কি থাকে? তোমালোকৰ স্ত্ৰী জনন কোষ থাকে, মানে তাত কণী কিছুমান থাকে, ঠিক আছে। ইয়াৰ তিনিটা অংশ থাকে। এটা আছে তোমালোকৰ গৰ্ভমুণ্ড, গৰ্ভদণ্ড আৰু গৰ্ভাশয়। অ'কে, চিত্ৰ দেখিছে? এইটো গৰ্ভাশয়, এইটো গৰ্ভমুণ্ড, আৰু এডাল হৈছে তোমালোকৰ গৰ্ভদণ্ড। অ'কে, এতিয়া চোৱা পৰাগ যুগ। এতিয়া এই পৰাগ যুগ কি হয়? 2018 আৰু 2019 চনত আহিছে, হা। এতিয়া চোৱা, পৰাগ ৰেণু গৰ্ভমুণ্ডত স্থানান্তৰ হোৱা যোনটো প্ৰক্ৰিয়া, তাকে আমি কি বুলি কওঁ? পৰাগ যুগ বুলি কওঁ। মানে যোনটো তোমালোকৰ এডাল আছে চোৱা, পৰাগ কেশৰ থাকে যে, এডাল কি হয়? তোমালোকৰ পৰাগধানী, ঠিক আছে। ইয়াৰ পৰা যোনটো তোমালোকৰ হেৰি থাকিব, তোমালোকৰ মানে কি? পৰাগ ৰেণু থাকিব। পৰাগ ৰেণুটো আহি পিনি ক'ত পায়হি? ইয়াত পায়হি মানে, ঠিক আছে। ইয়াত পাই অহা যোনটো প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? পৰাগ যুগ বুলি কওঁ। অ'কে, এতিয়া পৰাগ যুগ তোমালোকৰ দুই প্ৰকাৰৰ হ'ব পাৰে। এই প্ৰকাৰকেইটা, ইয়াত পৰাগ যুগৰ পাৰ্থক্য, পৰাগ যুগৰ এই পাৰ্থক্য, পৰাগ যুগৰ পাৰ্থক্য, এইকেইটা তোমালোকৰ আহিছিলে লিখিব তোমালোকৰ 2018 আৰু 2019 চনত। সেইকাৰণে তোমালোকৰ এইটো বহুত ইম্পৰ্টেণ্ট। এতিয়া স্বপৰাগ যুগ কি হয়? যেতিয়া একেটা ফুলতে এই পৰাগ যুগটো সম্পন্ন হয়, তেতিয়া আমি কি বুলি কওঁ? স্বপৰাগ যুগ বুলি কওঁ। ইতৰ পৰাগ যুগ মানে কি হৈছে? বতাহ, পানী বা পতংগৰ দ্বাৰা আন ফুললৈ যেতিয়া পৰাগ ৰেণুটো যায়, তেতিয়া এইটো কি হয়? তেতিয়া এইটো হৈ যায় তোমালোকৰ ইতৰ পৰাগ যুগ। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন হোৱাৰ চান্স আছে, সেইকাৰণে ভালদৰে এইখিনি বস্তু পঢ়ি ল'বা। এতিয়া চোৱা, লাষ্টত নিষেধন মানে কি? ফাৰ্টিলাইজেশ্যন মানে কি? এতিয়া পৰাগ যুগ হৈ গ'ল, পৰাগ যুগ হোৱাৰ পিছত কি হ'ব? তোমালোকৰ ইয়াত নিষেধন হ'ব, ফাৰ্টিলাইজ হ'ব এগটো, ঠিক আছে। এতিয়া পৰাগ ৰেণুৰ পৰা এডাল নলী ওলাই গৰ্ভাশয়ৰ ডিম্বক পায়গৈ, অ'কে। আৰু তাৰ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মাজত মিলন ঘটে, আৰু ইয়াৰ ফলত ফলাফল কি হয়? নিষেধন হয়, ঠিক আছে। নিষেধনৰ পিছত কি হৈ যায়? তোমালোকৰ বীজ উৎপন্ন হয়, আৰু বীজটো কি হৈ যায়? তোমালোকৰ গৰ্ভাশয়ত কি হৈ যায়? ই ফললৈ ৰূপান্তৰিত হয়,
এইটো আছে তোমালোকৰ ফলাফল কিহৰ নিশেষণৰ ফলাফল 2015 আৰু 2021 চনত সুধিছিলে গোটেইকেইটা পইণ্ট তোমালোকে ভালদৰে নোট কৰি ল'বা এইখিনি ৰিভাইজ কৰি ল'বা কিবা ডাউট থাকিলে জনাবা নেক্সট আহিলে তোমালোকৰ এতিয়া মানুহৰ যোনটো প্ৰজনন তাৰ বিষয়ে চাওঁ এতিয়া মানুহৰ প্ৰজননৰ তন্ত্ৰ প্ৰথমতে চাওঁ আমি হেৰি চাম মেইল মানে ঠিক আছে মেইল যোনটো তোমালোকৰ ৰিপ্ৰডাক্টিভ চিষ্টেম সেইটো চাওঁ এতিয়া যোনটো এইটো চিত্ৰটো তোমালোকে চাই ল'বা 2016 চনত আঁকিব আহিছে তোমালোকে আঁকি ল'বা এইটো বস্তু ঠিক আছে বহুত ইজি হয় ভালদৰে চাই ল'বা অ'কে এতিয়া ইয়াৰ যোনবিলাক তোমালোক মানুহৰ যোনটো পুং জনন তন্ত্ৰ তাত কি কি পাৰ্ট থাকে এইটো চাই লোৱা তোমালোকে কি থাকিব এটা তোমালোকৰ এটা শুক্ৰাশয় থাকিব এইটো কি হয় তোমালোকৰ শুক্ৰাশয় অ'কে এইটো শুক্ৰাশয় হয় এই শুক্ৰাশয় কি হয় ইয়াত ক'ত থাকে উদৰ গহ্বৰৰ বাহিৰত স্ক্ৰটাম নামৰ থলিত থাকে অ'কে ইয়াত স্ক্ৰটামৰ ভিতৰত কিয় থাকে কাৰণ শুক্ৰাণু উৎপাদন হ'বলৈ কি হ'ব লাগিব শৰীৰৰ যোনটো স্বাভাৱিক উচ্চতা তাতকৈ 2 পৰা 3 ডিগ্ৰী কম থাকিব লাগিব তেতিয়াহে শুক্ৰাণুৰ উৎপত্তি হ'ব সেইটো কাৰণে কি হয় স্ক্ৰটামৰ ভিতৰত থাকে অ'কে ইয়াৰ কাৰ্য কি হ'ল শুক্ৰাণু আৰু টেষ্টষ্টেৰন হৰমন উৎপন্ন কৰা কাৰ্যটো ঠিক আছে নেক্সট আহিলে তোমালোকৰ শুক্ৰবাহী নলী কি আছে তোমালোকৰ শুক্ৰবাহী নলী যোনটো শুক্ৰাণু উৎপত্তি হ'ব এই শুক্ৰাণুটো কি কৰিব কঢ়িয়াই নিব ঠিক আছে এনেকে কঢ়িয়াই নিব অ'কে নেক্সট আহিলে গ্ৰন্থি দুটা গ্ৰন্থি থাকে এটা আছে তোমালোকৰ প্ৰষ্ট্ৰেট আৰু এটা আছে সেমিনেল ভেচিকল ইহঁতে ক্ষৰণ কৰা ৰখে শুক্ৰাণুক পৰিপুষ্টি দিয়ে ইহঁতে কি কৰে এইবিলাক গ্ৰন্থিবিলাক থাকে যে এই গ্ৰন্থিবিলাক কি কৰিব কিছুমান ৰস এটি উলিয়াই দিব আৰু এই ৰসবিলাকে কি কৰিব এই যোন শুক্ৰাণুবিলাক থাকিব শুক্ৰাণুবিলাকক পৰিপুষ্টি দিব ঠিক আছে ইহঁতক খানা দিব মানে অ'কে আৰু ই কি কৰিব এটা তৰল মাধ্যম প্ৰদান কৰিব যাতে ই সহজে গতি কৰে শুক্ৰাণুবিলাক সহজে গতি কৰিবলৈ কি কৰিব ই তৰল মাধ্যম দিব ঠিক আছে এতিয়া চাওঁ আমি স্ত্ৰী জনন কোষ অ'কে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন এইটো চিত্ৰটো চাবা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট ঠিক আছে ভালদৰে চাই ল'বা ইয়াৰ গোটেই বায়'লজি মানে গোটেই চিত্ৰকেইটাই অলমষ্ট তোমালোকৰ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত সোধা দেখা যায় ঠিক আছে চ' ডিম্বাশয় কি থাকিব তোমালোকৰ ডিম্বাশয় দুটা ডিম্বাশয় থাকিব এইটো ডিম্বাশয় ডিম্বাশয়ৰ কাম কি হয় ডিম্বাণু উৎপন্ন কৰা ঠিক আছে ডিম্বাণু উৎপন্ন কৰা আৰু এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন ধৰণৰ যোনবিলাক হৰমন এই হৰমনবিলাক উৎপন্ন কৰা আৰু প্ৰতি মাহত এটাকৈ ডিম্বাণু পৰিণত হয় ঠিক আছে মানে এটাকৈ ডিম্বাণু ওলায় ঠিক আছে নেক্সট আহিলে তোমালোকৰ ডিম্ববাহী নলী বা ফেলোপিয়ান টিউব এতিয়া চোৱা ইয়াৰ পৰা ডিম্ব ওলালে ঠিক আছে ইয়াত যোনডাল তোমাৰ নলী থাকিব ইয়াক কি বুলি কয় ইয়াক কয় তোমালোকৰ ডিম্ববাহী নলী বা ফেলোপিয়ান টিউব ইয়াৰ কামটো কি হৈছে যোনটো ডিম্বাণু উৎপত্তি হ'ব মানে ডিম্বাণু তোমালোকৰ উৎপন্ন হ'ব তাত ইয়াৰ মাজেৰে কি কয় জৰায়ুলৈ লৈ আহে জৰায়ু মানে কি হৈছে এই পাৰ্ট ইয়াত জৰায়ুলৈ লৈ আহে তাত কি হয় তোমালোকৰ জৰায়ুত কি হয় নিষেখন এই জৰায়ুলৈ আহিব আৰু নিষেখনটো ক'ত হয় এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হা যোনটো নিষেখন ফাৰ্টিলাইজেশ্যনটো ক'ত হয় তোমালোকৰ ইয়াতে হয় ক'ত হ'ব ফেলোপিয়ান টিউবত হ'ব হা এইটো ইম্পৰ্টেণ্ট হা প্ৰশ্ন আহে তোমালোকৰ এইটো ফেলোপিয়ান টিউবত যোনটো নিষেখন সেইটো ক'ত হ'ব তোমালোকৰ ফেলোপিয়ান টিউবত অ'কে নেক্সট আহিলে তোমালোকৰ জৰায়ু কি হয় এটা পেশী বিহু থলী মানে এটা পেশী বাহু জেগা য'ত মানে বহুত পেশী আছে ঠিক আছে আৰু য'ত ভ্ৰূণৰ বিকাশ হ'ব এইটো কি হয় তোমালোকৰ জৰায়ু তাত কি হ'ব তোমালোকৰ ইয়াত তোমালোকৰ হেৰি হ'ব নিষেখন হ'ব আৰু ইয়াত জৰায়ুৰ বিকাশ হ'ব মানে ভ্ৰূণৰ বিকাশ হ'ব ঠিক আছে জৰায়ুত নেক্সট আহিলে তোমালোকৰ গ্ৰীবা মানে হৈছে তোমালোকৰ এই পাৰ্টটো ঠিক আছে গ্ৰীবা চাৰ্ভিচ বুলি কওঁ নেক্সট আহিলে তোমালোকৰ যোনি হৈছে তোমালোকৰ এইডোখৰ পাৰ্ট ইহঁতৰ কাম কি হয় শুক্ৰাণুটো প্ৰৱেশ কৰিবলৈ আৰু প্ৰসৱ কৰিবলৈ ইহঁতি সহায় কৰিব এইটো মানে পথ হয় মানে ঠিক আছে এই পথেদি কি হয় তোমালোকৰ শুক্ৰাণুটো প্ৰৱেশ হ'ব আৰু প্ৰসৱো এই পথেদিয়ে হ'ব ঠিক আছে এতিয়া নেক্সট চাওঁ এতিয়া মানুহৰ নিষেখন আৰু ভ্ৰূণৰ বিকাশ এতিয়া মানুহৰ কেনেদৰে নিষেখন হয় আৰু কেনেদৰে তোমালোকৰ ইহঁতৰ ভ্ৰূণৰ বিকাশ হয় সেই বস্তুটো চোৱা যেতিয়া শুক্ৰাণু ডিম্ববাহী নলীয়ে ডিম্বাণুৰ লগত মিলন ঘটে তেতিয়া কি হয় তোমালোকৰ যুগ্মজ সৃষ্টি হয় মানে জাইগোটৰ সৃষ্টি হয় ঠিক আছে আৰু যুগ্মজটো বিভাজিত হৈ জৰায়ু বেৰত সংস্থাপিত হয় অ'কে এতিয়া চোৱা এফালৰ পৰা তোমালোকৰ এফালৰ পৰা হেৰি সোমালে চিত্ৰটো ভালদৰে চোৱা খালি কৈ যাব তোমালোকৰ শুক্ৰাণুটো সোমাই যাব ঠিক আছে শুক্ৰাণুটো সোমাই গৈ যেতিয়া ইয়াত তোমালোকৰ হেৰি থাকিব ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা তোমালোকৰ ডিম্বাণুটো আহি পিনে ইয়াত কি হ'ব তোমালোকৰ নিষেখন হ'ব নিষেখন হৈ ই কি কৰিব ই ইয়ালৈ জৰায়ুলৈ আহিব ঠিক আছে ইয়ালৈ আহিব ইয়াত আহি কি হ'ব তোমালোকৰ ইয়াত ভ্ৰূণৰ বিকাশ হ'ব ইয়াত ভ্ৰূণৰ বিকাশ হ'ব ঠিক আছে আৰু ইয়াত
তাত তেনেকৈ তোমালোকৰ কি হ'ব, তাত ভৰণটো বিকাশ হৈ তাত উৎপন্ন হ'ব হেৰি সৃষ্টি হ'ব, এটা যুগ্মজৰ সৃষ্টি হ'ব। ঠিক আছে, আৰু যুগ্মজটো সৃষ্টি হৈ ইয়াত কি হৈ যাব তোমালোকৰ, ইয়াত ৰোপণ হৈ যাব, থাকি যাব। ইয়াতে তোমালোকৰ মানে এইটো ডাঙৰ হৈ এটা নতুন হেৰিলৈ জীৱলৈ মানে পৰিণত হ'ব। ঠিক আছে, আৰু এতিয়া চোৱা তোমালোকে অৰা বা প্লাচেণ্টা মানেনো কি হয়। ইয়াৰ প্লাচেণ্টাৰ কাৰ্য তোমালোকৰ 2019 চনত সোধা হৈছিলে। ঠিক আছে, এতিয়া মাতৃ জৰায়ুৰ বেৰত থকা এক বিশেষ ডিস্ক আকাৰৰ কলা। ঠিক আছে, প্লাচেণ্টাটো। আৰু মাতৃৰ তেজৰ ইয়াৰ কামটো কি হৈছে তোমালোকৰ, মাতৃৰ তেজৰ পৰা গ্লুক'জ আৰু অক্সিজেন ভ্ৰূণলৈ যোগান ধৰা আৰু ভ্ৰূণৰ পৰা ওলোৱা বৰ্জ্য পদাৰ্থবিলাক মাতৃৰ তেজলৈ উলিয়াই দিয়া। এইটো হৈছে তোমালোকৰ প্লাচেণ্টা বা অৰাৰ কাম, তোমালোকৰ পৰীক্ষাত সোধা গৈছে। নেক্সট যোনটো গৰ্ভাৱস্থা, তাক কি বুলি কয়, তাক আমি কওঁ গেষ্টেশ্যন পিৰিয়ড বুলি কওঁ। ইয়াৰ মানুহৰ ক্ষেত্ৰত কি হয় তোমালোকৰ 9 মাহ। ঠিক আছে, 9 মাহ লাগে মানে এটা তোমালোকৰ ভ্ৰূণৰ বিকাশ হ'বলৈ। কিমান দিন লাগে, 9 মাহ লাগে। ঠিক আছে, নেক্সট আমি চাওঁ এতিয়া ঋতুচক্ৰ মানে মেনষ্ট্ৰুৱেশ্যন। এতিয়া চোৱা নিষেধনটো হ'ল, নিষেধন কেতিয়া হ'ব, যেতিয়া তোমালোকৰ শুক্ৰাণুটো সোমাই যাব। ঠিক আছে, শুক্ৰাণুটো সোমাই পিনি ইয়াত গৈ তোমালোকৰ নিষেধন কৰিব। কিন্তু যদি নিষেধন নহয়, ঠিক আছে, নিষেধন নহ'লে কি হ'ব, যোনটো জৰায়ুৰ বেৰত ভ্ৰূণৰ ধাৰণ কৰি প্ৰতি মাহে এখন ডাঠ আৰু ৰক্তজালিকাৰ সৃষ্টি হ'ব। যেতিয়া তোমালোকৰতো হেৰিটো আহিব, ঠিক আছে, ভ্ৰূণটো আহি পিনি ইয়াত থাকিব, ইয়াত কি হ'ব, এখন ডাঠ ৰক্তজালিকাৰ সৃষ্টি হ'ব। আৰু যদি নিষেধন নহ'লে এই যোনটো আৱৰণটো প্ৰয়োজন নহয়, আৰু প্ৰয়োজন নহয় এই যোনটো আৱৰণটো ৰঙা যোনটো তোমালোকৰ হেৰি ডাঠ আৱৰণ থাকিব, সেই আৱৰণটো ভাঙি যাব, ভাঙি হৈ তেজ আৰু শ্লেষ্মা আকাৰে যোনিৰ পথেদি এনেকে ওলাই আহিব। ঠিক আছে, আৰু ইয়াকে কি বুলি কয়, ঋতুস্ৰাৱ বুলি কয়। আৰু ঋতুস্ৰাৱ কিমান হয়, 2 পৰা 8 দিনলৈকে ঋতুস্ৰাৱ হৈ থাকে। ঠিক আছে, নেক্সট আহিলে প্ৰজনন স্বাস্থ্য আৰু জন্ম নিয়ন্ত্ৰণ। আমি এতিয়া প্ৰজননৰ স্বাস্থ্য আৰু জন্ম নিয়ন্ত্ৰণটো কেনেধৰণে কৰে সেইটো চাওঁ। এতিয়া চোৱা তোমালোকৰ জন্ম নিয়ন্ত্ৰণ কৰা তোমালোকৰ পদ্ধতি কিছুমান আছে। প্ৰথম পদ্ধতি হৈছে প্ৰতিবন্ধক পদ্ধতি। এই প্ৰতিবন্ধক তোমালোকৰ প্ৰতিটোৰে পদ্ধতি তোমালোকৰ উদাহৰণখিনি লাগিব। ঠিক আছে, উদাহৰণখিনি তোমালোকে জানিলেই সকলো পাৰিবা। ঠিক আছে, এতিয়া প্ৰতিবন্ধক পদ্ধতি কি হয়, তোমালোকৰ যোনটো শুক্ৰাণু থাকে, শুক্ৰাণুটোক তোমালোকৰ হেৰিলৈ ডিম্বাণুলৈ যাবলৈ ৰখাই দিয়ে। ঠিক আছে, তাৰ তোমালোকৰ কিছুমান উদাহৰণ আছে, তোমালোকৰ এটা হ'লে কণ্ডম, এটা আছে তোমালোকৰ ডায়েফ্ৰাম, এইকেইটা আছে তোমালোকৰ কিছুমান প্ৰতিবন্ধক পদ্ধতিৰ উদাহৰণ। ইয়াত কি হয়, ই শুক্ৰাণুক ডিম্বাণুৰ লগত লগ হ'বলৈ নিদিয়ে আৰু যৌন ৰোগৰ পৰাও ৰক্ষা কৰে। নেক্সট আহিলে তোমালোকৰ ৰাসায়নিক পদ্ধতি মানে কেমিকেল মেথড। ই কি হয়, ই গৰ্ভনিৰোধক পিল, মানে টেবলেট নিচিনা হয়, ইয়াক খাই দিয়া হয়। ঠিক আছে, গৰ্ভনিৰোধক পিল থাকে। ই হৰমনৰ ভাৰসাম্য সলনি কৰি ডিম্বাণু নিৰ্গত হোৱাত বাধা দিয়ে। ঠিক আছে, ইয়াত কি থাকে, ইয়াৰ তোমালোকৰ বেয়া চাইড এফেক্ট এটা আছে, সেইটো চাইড এফেক্ট হ'ব পাৰে, মানে পাৰ্শ্বক্ৰিয়াও থাকিব পাৰে কেতিয়াবা। ঠিক আছে, নেক্সট আহিলে তোমালোকৰ আই ইউ চি ডি ফুল ফৰ্ম তোমালোকৰ ইম্পৰ্টেণ্ট, ইনটা ইউটেৰাইন কন্ট্ৰাচেপ্টিভ ডিভাইচ। অ'কে, ইয়াৰ কিছুমান উদাহৰণ আছে তোমালোকৰ কপাৰটি, এইবিলাক ডাইৰেক্ট গৈ ক'ত স্থাপন কৰা হয়, জৰায়ুত গৈ স্থাপন কৰি দিয়া হয়। ঠিক আছে, নেক্সট আহিলে তোমালোকৰ অস্ত্ৰোপচাৰৰ পদ্ধতি। ইয়াৰ প্ৰথমটো হৈছে তোমালোকৰ ভেচেক্টমি, নেক্সট হৈছে টিউবেক্টমি। ভেচেক্টমি ক'ত কৰা হয়, পুৰুষত কৰা হয়। পুৰুষত কি কৰে, পুৰুষৰ যোনটো শুক্ৰবাহী নলীডাল থাকে, শুক্ৰবাহী নলীডাল এডাল কাটি দিয়া হয়। ঠিক আছে, এডাল কাটি দিয়া হয়। ঠিক আছে, আৰু যোনডাল তোমালোকৰ টিউবেক্টমিটো কি হয়, মহিলাৰ ক্ষেত্ৰত কৰা হয়। ইয়াত ডিম্ববাহী নলীডাল বান্ধি দিয়া হয়। এডালো এনেকে ডিম্ববাহী নলীডাল থাকে যেনেকে, এইটো কাটি পিনি ইয়াত এনেকে তোমালোকৰ বান্ধি দিয়া হয়। অ'কে, চোৱা যৌন সংক্ৰমিত ৰোগ। যৌন সংক্ৰমিত ৰোগৰ তোমাৰ কিছুমান উদাহৰণ আছে, এই উদাহৰণকে তোমালোকে জানি থব লাগিব। বেক্টেৰিয়া জনিত ৰোগ কি হয়, তোমালোকৰ গনেৰিয়া আৰু চিফিলিছ, এতিয়া তোমালোকৰ বেক্টেৰিয়া জনিত। ভাইৰাছ জনিত হৈছে তোমালোকৰ এইডছ আৰু ৱাৰ্ডছ। ঠিক আছে, এইখিনি বস্তু তোমালোকে মনত ৰখা বস্তু, ভালদৰে মনত ৰাখি ল'বা। এতিয়া ইয়াৰ সৈতে তোমালোকৰ যোনটো চেপ্টাৰ সেইটো শেষ হৈছে। এতিয়া আমি আৰম্ভ কৰিম তোমালোকৰ যোনটো নেক্সট চেপ্টাৰ, সেইটো হৈছে তোমালোকৰ বংশগতি আৰু ক্ৰম বিকাশ। অ'কে, যদি কিবা ডাউট আছে তোমালোকে জনাবা, আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছা তোমালোকে ক'বা। ঠিক আছে, তোমালোকে যোনটো ৰেছপন্স দিলা ফাৰ্ষ্ট ভিডিঅ'টো ভাল লাগিলে, সেইটো কাৰণে আজি তোমালোকৰ বায়'লজি লৈ আহিছোঁ। বায়'লজিটো মোৰ বিষয় নহয় বাৰু, তথাপি তোমালোকক চেষ্টা কৰিছোঁ মই যিমান জানো তোমালোকক শিক্ষাটো দিবলৈ। নেক্সট তোমালোকৰ যোনটো ফিজিক্স আছে, ফিজিক্স পাৰ্ট 3টো তোমালোকৰ হ'ব ফিজিক্স। অ'কে, চ' এই যোনটো চেপ্টাৰ, এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা যোনখিনি মানে ইয়াৰ বায়'লজি চেপ্টাৰটো এনেকুৱা তোমালোকৰ ষ্টৰি লিখিব পাৰা। ত' এই বস্তুটো ভালদৰে জানি ল'লে তোমালোকে ধুনীয়াকৈ লিখিব পাৰা বস্তুবিলাক। সেইকাৰণে ভালদৰে পঢ়ি লোৱা। এবাৰ পঢ়ি দিলেই, টেক্সট বুকখন এবাৰ পঢ়ি দিলে, তাৰপিছত তোমালোকে ৰিভাইজ কৰি থাকিলে গৈ থাকিব আৰু। হ'ব, এই চেপ্টাৰত তোমালোকে যোনখিনি পঢ়িবা সেইটো হৈছে তোমালোকৰ বংশগতি আৰু ভেদ।
ওকে, নেক্সট আহিলে মেণ্ডেলৰ পৰীক্ষা, মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, মেণ্ডেলৰ পৰীক্ষা, ইহঁতৰ অনুপাতকেইটা মষ্ট ইম্পৰ্টেণ্ট। নেক্সট লিংগ নিৰ্ধাৰণ, ক্ৰম বিকাশ, আৰ্জিত আৰু বংশানুগতিক চৰিত্ৰ, প্ৰজাতিৰ উৎপত্তি। নেক্সট আহিলে তোমালোকৰ ক্ৰম বিকাশৰ সাক্ষী, সং সমসংস্থ আৰু সামভিত্তিক অংগ আৰু জীৱাশ্ম, এই দুটা বস্তু তোমালোকৰ একদম হেৰি আৰু চিয়ৰ শ্বট আহিব। বহুতবাৰ আহিছে এইকেইটা পৰীক্ষাত। নেক্সট বংশগতি আৰু ভেদ। বংশগতি মানে কি? ঠিক আছে, চোৱা, পিতৃ আৰু মাতৃৰ চৰিত্ৰসমূহ সন্তানলৈ যোনটো সঞ্চাৰিত হোৱা প্ৰক্ৰিয়া, এতিয়া তুমি আৰু মাৰ তুমি কিছুমানে কয় নাই যে তুমি মাৰ নিচিনা দেখিবলৈ, তুমি দেউতাৰ নিচিনা দেখিবলৈ, কিয় কয়? কাৰণ তোমালোকৰ মাৰ আৰু দেউতাৰটো কিছুমান কি বুলি কয়, চৰিত্ৰ তোমাৰ ওচৰলৈ আহিছে, আৰু এই যোনটো প্ৰক্ৰিয়া তাকে আমি কি বুলি কওঁ? বংশগতি বুলি কওঁ। অ'কে, এতিয়া ভেদ বা ভাৰসাম্য, একে প্ৰজাতিৰ জীৱৰ মাজত দেখা পাৰ্থক্যটোকে আমি কি বুলি কওঁ? ভেদ বা তাৰতম্য বুলি কওঁ। ঠিক আছে, এতিয়া চোৱা, তুমি বা তোমাৰ মাৰ লগত দেখা একেই একদম একজেক্ট নহ'ব পাৰে, অকল তোমাৰ নাকটো বা চকুটো চেম হ'ব পাৰে, বাকীটো বেলেগ হ'ব পাৰে। এতিয়া সেই যোনটো পাৰ্থক্যটো আহিলে তাকে আমি ভেদ বা তাৰতম্য বুলি কওঁ। নেক্সট আহিলে তোমালোকৰ জিন। জিন হৈছে তোমালোকৰ বংশগতিৰ একক। বংশগতিৰ একক কি হয়? জিন। ই DNA-ৰ এটা অংশ যিয়ে এটা নিৰ্দিষ্ট চৰিত্ৰ নিয়ন্ত্ৰণ কৰে। অ'কে, চিম্পল বস্তু এইটো। নেক্সট আহিলে মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ মেণ্ডেলৰ পৰীক্ষা। মেণ্ডেল, গ্ৰেগৰ জোহান মেণ্ডেল বুলি এজন তোমালোকৰ চাইণ্টিষ্ট আছিলে। তেওঁক কি বুলি কোৱা হয়? বংশগতিবিদ্যাৰ জনক বুলি কোৱা হয়। অ'কে, তেওঁ এতিয়া মটৰ মাহৰ ওপৰত এটা পৰীক্ষা কৰিছিলে। ঠিক আছে, আৰু তেওঁ মটৰ মাহ কিছুমান বাছি উলিয়াইছিলে, আৰু সেই মটৰ মাহ কিয় তেওঁ বাছি উলিয়াইছিলে তাৰ ওপৰত পৰীক্ষাটোৰ কাৰণে, তাৰ ওপৰত কেতিয়াবা তোমালোকক সুধি দিব পাৰে। তাৰ কাৰণে তোমালোকৰ 3টা পইণ্ট আছে, কি সেইটো চোৱা তোমালোকে। মটৰ মাহ কিয় বাছি উলিয়াইছিলে? কাৰণ ই কম সময়ৰ ভিতৰতে নিজৰ জীৱন চক্ৰ সম্পূৰ্ণ কৰিছিলে, মানে ই পটককে ডাঙৰ হৈছিলে। ঠিক আছে, ইয়াৰ স্পষ্ট বিপৰীতধৰ্মী চৰিত্ৰ যেনে থাকে, মানে যেনেকে ই ওখ হলে ওখই হ'ব, চাপৰ হলে চাপৰে হ'ব, ঘূৰণীয়া হলে ঘূৰণীয়া হ'ব, নহলে কেঁকুৰা হলে কেঁকুৰাই হ'ব। ঠিক আছে, সেইকাৰণে ব্যৱহাৰ কৰিছিলে। নেক্সট আহিলে ই স্বপৰাগ যোগ, মানে একেটা ফুলৰ মাজতে ইহঁতৰ মানে কি হয়? পৰাগযোগটো সম্পন্ন হয়, আৰু ইটোৰ পৰাগযোগ কি হয়? আৰু ইটোৰ পৰাগযোগ মানে কি আছিলে? বেলেগ বেলেগ ফুলৰ মাজত। ঠিক আছে, আৰু কি হয়? এই যোনটো মটৰ মাহ এই দুইটাই কৰিব পাৰিছিলে, সেইটো কাৰণে। ঠিক আছে, এই 3টা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব। নেক্সট ইয়াৰ এটা বিপৰীত ধৰ্ম চৰিত্ৰ বুলি ক'লে যে এইকেইটা কি কি হয়, কি ল'লে চোৱা। এটা আছে তোমালোকৰ ওখ আৰু চাপৰ। ওখ আৰু চাপৰ, যোনটো ওখটো কি হয়? তোমালোকৰ তল, তাক টিটি বুলি লিখিলে, আৰু যোনটো শ্বৰ্ট মানে চাপৰ, তাক লিখিলে স্মল টি বুলি। ঠিক আছে, ইয়াত ওখটো কি হয়? তোমালোকৰ প্ৰভাৱী হয়, আৰু চাপৰটো তোমালোকৰ অপ্ৰভাৱী হয়। অ'কে, এইখিনি চাই লোৱা। যোনটো পৰীক্ষা, এতিয়া পৰীক্ষাটোনো কি হয় চোৱা, 2টা পৰীক্ষা কৰিছিলে। প্ৰথমটো হৈছে তোমালোকৰ একশংকৰ, আৰু ইটো হৈছে তোমালোকৰ দ্বিশংকৰ। একশংকৰ যোনটো পৰীক্ষা আছিলে 2017 আৰু 2024 হৈছিলে তোমালোকৰ, ভালদৰে চাই লোৱা। ইয়াৰ সংজ্ঞাটো হৈছে যে একযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত যদি সংকৰণ কৰোৱা যায়, সংকৰণ কৰালে মানে এই যোনটো তোমালোকৰ একক সংকৰ পৰীক্ষা, তাত কি কৰিলে? তোমালোকৰ অকল একযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত কি কৰিলে? সংকৰণটো কৰালে, যেনে ওখ আৰু চাপৰ গছৰ মাজত। ঠিক আছে, তাৰপিছত এই পৰীক্ষাটোত কি কৰিলে? পিজনো বিশুদ্ধ, যোনটো মানে তোমালোকৰ মেইন পেৰেণ্ট, মানে যোনটো, ঠিক আছে, মেইন যোনটো তোমালোকৰ হেৰি, তাত কি কৰিলে? বিশুদ্ধ ওখ মানে টি। ঠিক আছে, বিশুদ্ধ ওখ মানে অকল পুৰা ওখ আৰু টি, আৰু এটা তোমালোকৰ বিশুদ্ধ চাপৰ, সেইটো হৈছে তোমালোকৰ টি, স্মল টি। ইহঁতৰ মাজত কি কৰিলে? ক্ৰছ কৰাই দিলে। ঠিক আছে, ক্ৰছ কৰাই দিলে। তাৰ ফলত তেতিয়া কি দেখিলে? যে প্ৰথম যোনটো জেনেৰেশ্যন, প্ৰথমবাৰ যোনটো ক্ৰছ কৰাই দিলে, ঠিক আছে, প্ৰথমতে কি কৰিলে? তোমালোকৰ ওখ আৰু চাপৰ, বিশুদ্ধ ওখ বিশুদ্ধ চাপৰ মাজত ক্ৰছ কৰাই দিলে। তেতিয়া তেওঁ দেখিলে যে যোনখিনি গছ পালে, সকলো গছ ওখ হয়, আৰু ইয়াৰ পৰা গম পালে যে টিটো প্ৰভাৱী। তেওঁ দেখিলে যে যোনবিলাক তোমালোকৰ গছ থাকিলে, সেই গছবিলাক গোটেইকেইডাল ওখ হ'ল। ঠিক আছে, তাৰপিছত কি কৰিলে? সিহঁতে কি কৰিলে? যোনটো ছেকেণ্ড জেনেৰেশ্যন কি পালে? এতিয়া তোমালোকৰ চোৱা, প্ৰথমে কি কৰিলে? তেওঁ যোনটো তোমালোকৰ এটা পুৰা হেৰি পিয়ৰ ওখ আৰু পিয়ৰ চাপৰ মাজত কি কৰিলে? ক্ৰছ কৰাই দিলে। তাৰপিছত কিহৰ উৎপত্তি হ'ল? এটা নতুন জেনেৰেশ্যনৰ উৎপত্তি হ'ল, সেইটো হ'ল তোমালোকৰ ওখ। ঠিক আছে, এতিয়া কি কৰিলে? নেক্সট তেওঁ আকৌ ওখ সেই জেনেৰেশ্যনত এটা লগত তোমালোকৰ ক্ৰছ কৰাই দিলে। তাৰপিছত যোনটো উৎপত্তি হ'ল, সেইটো হৈছে তোমালোকৰ এইটো। ঠিক আছে, কি কৰিলে? তেওঁ পালে যে টি
আৰু টিটি। মানে তিনজোপা ওখ আৰু এজোপা চাপৰ পায়। ঠিক আছে, তাৰপিছত F1ৰ পিছত গছৰ মাজত যেতিয়া স্বপৰাগযোগ্য হবলৈ দিলে তেতিয়া তিনিজোপা ওখ আৰু একজোপা চাপৰ গছ পোৱা গ'ল। এতিয়া ইয়াৰ যোনটো অনুপাত সেই অনুপাতটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া ফেন'টাইপীয় যোনটো তোমালোকৰ অনুপাত হ'ল বাহ্যিক ৰূপ সেইটো হৈছে তোমালোকৰ 3:1 মানে তিনডাল ওখ আৰু এডাল চাপৰ। নেক্সট তোমাৰ জেন'টাইপিক যোনটো তোমালোকৰ অনুপাত সেইটো হৈছে তোমালোকৰ 1:1 মানে 1 tt এটা 1 t কেপিটেল স্মল টি নেক্সট এটা স্মল টি ঠিক আছে। এই দুটা তোমালোকৰ জেন'টাইপিক আৰু ফেন'টাইপিক যোনটা তোমালোকৰ অনুপাত সেইকেইটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া তেওঁ কি কৰিলে প্ৰথম যোনটো এক অংকৰ পৰীক্ষাত তেওঁ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মাজত ক্ৰছ কৰাই দিলে। ঠিক আছে, এই বিট নহয় হা। তাৰপিছত তেওঁ কি পালে F1 জনুত কি পালে প্ৰথমতে তেওঁ টি মানে গোটেই মানে ওখ গছ পালে। তেতিয়া তেওঁ আকৌ কেপিটেল টি স্মল টিৰ মাজত ক্ৰছ কৰাই দিলে। তেতিয়া তেওঁ দেখিলে যে তিনিজোপা ওখ গছ পালে আৰু এজোপা চাপৰ গছ পালে। তাৰ যোনটো তোমালোকৰ ফেন'টাইপিক তোমালোকৰ হেৰি থাকিলে অনুপাত থাকিলে সেইটো 3:1 পালে। নেক্সট যোনটো জেন'টাইপিক অনুপাত থাকিলে সেইটো 1:2:1 পালে। এই অনুপাতকেইটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। ঠিক আছে, নেক্সট যোনটো কৰিলে তেওঁ কি কৰিলে সংকৰ পৰীক্ষা কৰিলে। ইয়াত কি কৰিলে দুযোৰ বিপৰীত চৰিত্ৰৰ মাজত সংকৰণ কৰাই দিলে। ঠিক আছে, এটা ঘূৰণীয়া হালধীয়া বীজ কৰালে আৰু এটা তোমালোকৰ কেঁকুৰা সেউজীয়া বীজৰ মাজত কি কৰিলে তেওঁ সংকৰণ কৰালে। তাৰ ফলাফল কি দেখিলে যে F1 জনুৰ সকলো কি হৈ থাকিলে তোমালোকৰ ঘূৰণীয়া আৰু হালধীয়া হ'ল। ঠিক আছে, সকলো কি হৈ থাকিলে তোমালোকৰ ইয়াত ঘূৰণীয়া আৰু হালধীয়া পালে। নেক্সট F2 জনুত কি কৰিলে নতুন বিন্যাস সৃষ্টি কৰিলে। ঠিক আছে, F1 আৰু F1 নতুন বিন্যাস এটা মানে তেওঁ কৰালে। আৰু তেওঁ তেতিয়া যোনটো অনুপাত পালে সেইটো হৈছে তোমালোকৰ 9:3:1 যোনটো তোমালোকৰ 2023 আৰু 2013 আৰু 2021 সুধিছিলে। তাত কি হয় 9টা ঘূৰণীয়া পালে, ঘূৰণীয়া হালধীয়া পালে, 3টা তোমালোকৰ পালে ঘূৰণীয়া সেউজীয়া যোনটো নতুন আছিলে। ঠিক আছে, 3টা কেঁকুৰা হালধীয়া পালে। ঠিক আছে, আৰু এটা পালে তোমালোকৰ কেঁকুৰা সেউজীয়া। অকে, ইয়াৰ সিদ্ধান্তটো এইটোৱে হ'ল যে চৰিত্ৰবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ নকৰাকৈ স্বতন্ত্ৰভাৱে বংশানুক্ৰমে যায়, মানে স্বাধীন বিন্যাস এটা তেওঁ আৱিষ্কাৰ কৰিলে। ঠিক আছে, এই দুইটা যোনটো পৰীক্ষা এই পৰীক্ষাকেইটাৰ তোমালোকৰ অনুপাতকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট আৰু কেনেধৰণে তেওঁ পৰীক্ষাটো কৰিছিলে তাৰ যোনটা ক্ৰচিং কেইটা মানে তোমালোকৰ সংকৰণ কেইটা তোমালোকে ভালদৰে জানিব লাগিব। অকে, নেক্সট আহিলে তোমালোকৰ মানুহৰ লিংগ নিৰ্ধাৰণ। ইয়াৰ প্ৰশ্ন আহিছে তোমালোকৰ 2014, 2015, 2017 আৰু 2021। এতিয়া মানুহৰ দেহত কিমান থাকে তোমালোকৰ 23যোৰ ক্ৰমোজম থাকে। ঠিক আছে, মানুহৰ দেহত কিমান থাকে তোমালোকৰ টোটেল 23যোৰ ক্ৰমোজম থাকে। অকে, তাৰে 22যোৰ অট'জম। ঠিক আছে, 22যোৰ অট'জম আৰু এযোৰ কি হয় তোমালোকৰ লিংগ ক্ৰমোজম। ঠিক আছে, মানে লিংগ নিৰ্ধাৰণ কৰাৰ লিংগ নিৰ্ধাৰণ কৰিবলৈ কেইযোৰ ক্ৰমোজম থাকে তোমালোকৰ এযোৰ। সেইযোৰ কি হ'ব পাৰে তোমালোকৰ XX হ'ব পাৰে নাইবা তোমালোকৰ XY হ'ব পাৰে। ঠিক আছে, এতিয়া XX হলে কি হ'ব তোমালোকৰ XX হলে হৈ যাব তোমালোকৰ এইটো মহিলা আৰু XY হলে তোমালোকৰ হৈ যাব এইটো পুৰুষ। ঠিক আছে, পুৰুষৰ কি ক্ৰমোজম থাকে তোমালোকৰ XY থাকে আৰু মহিলাৰ থাকে XX। তাৰপিছত মানুহৰ লিংগ নিৰ্ধাৰণ কেনেধৰণে হয় চোৱা এতিয়া পুৰুষে 2 ধৰণৰ শুক্ৰাণু উৎপন্ন কৰে। তাত কি হ'ব তোমালোকৰ 50% X থাকিব পাৰে 50% Y থাকিব পাৰে। মহিলাই কেৱল এক ধৰণৰ ডিম্বাণু উৎপন্ন কৰে সেইটো হৈছে X। ঠিক আছে, চোৱা পুৰুষে কি কৰিব পাৰে তোমালোকৰ X বা Y হ'ব পাৰে। ঠিক আছে, কিন্তু মহিলাৰ ক্ষেত্ৰত অকল X হয়। যেতিয়া যোৱা তোমালোকৰ এতিয়া পুৰুষৰ কি হ'ব লাগে পুৰুষৰ Xও থাকিব পাৰে Yও থাকিব পাৰে। ঠিক আছে, কিন্তু মহিলাৰ অকল X থাকে। যেতিয়া ইহঁতৰ মাজত ক্ৰছ হ'ব, ঠিক আছে, পুৰুষ আৰু মহিলাৰ মাজত যেতিয়া ক্ৰছ হ'ব, ক্ৰছ হৈ যোৱাৰ লগে লগে কি হ'ব তোমালোকৰ এতিয়া এইফালে হৈ গ'ল তোমালোকৰ এইফালৰ পৰা X হৈ গ'ল XX হৈ গ'ল, ইফালে যদি কৰে XY হৈ গ'ল। তেতিয়া মানে তোমালোকৰ এইটো ল'ৰাও হ'ব পাৰে, এইটো হ'ব পাৰে তোমালোকৰ ছোৱালীও হ'ব পাৰে। ঠিক আছে, মানে যোনটো নতুন মানে কিবা এটা হেৰি হলে সন্তানৰ সন্তানৰ যোনটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো পিতৃৰ ওপৰতহে নিৰ্ভৰ কৰে। কাৰণ যোনবিলাক ছোৱালী থাকিব মহিলাই অকল এটা টাইপৰ ক্ৰমোজমহে কেৰি কৰে। ঠিক আছে, কিন্তু ল'ৰাই দুটা কৰে, সেইটো হৈছে তোমালোকৰ X আৰু Y। ইয়াৰ ফলাফল কি হ'ব যদি X শুক্ৰাণুৱে ডিম্বাণুক নিষেচিত কৰে তেতিয়াহ'লে কি হ'ব XX হৈ যাব, মানে এইটো যোনটো দেখালো অলপ আগত XX হৈ যাব। ঠিক আছে, আৰু যদি Y ক্ৰমোজমে ডিম্বাণুক নিষেচিত কৰে তেতিয়াহ'লে কি হৈ যাব তোমালোকৰ XY, মানে ল'ৰাৰ জন্ম হ'ব। ঠিক আছে, সেইকাৰণে সন্তানৰ লিংগ কেৱল পিতৃৰ ক্ৰমোজমৰ ওপৰতহে
নিৰ্ভৰ কৰে। মানুহৰ লিংগৰ নিৰ্ধাৰণৰ ওপৰত যদি তোমালোকৰ লিখিব লাগে তোমালোকে এইখিনি লিখিব লাগিব। অ'কে, এতিয়া আহিলে আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ। ঠিক আছে, এতিয়া আৰ্জিত চৰিত্ৰ কোনবিলাক? এতিয়া জীৱন কালৰ পৰিৱেশৰ প্ৰভাৱত লাভ কৰা যোনবিলাক চৰিত্ৰ থাকিব সেই চৰিত্ৰবিলাক হৈছে তোমালোকৰ আৰ্জিত, তোমালোকে মানে অৰ্জন কৰিছা। ঠিক আছে, ই DNA পৰিৱৰ্তন নকৰে। ঠিক আছে, সেয়ে সন্তানলৈ সঞ্চৰিত নহয়। ঠিক আছে, এতিয়া ইয়াৰ উদাহৰণ তোমালোকে সাঁতোৰ শিকা, কেঁচুবাই নেজ কটা যোৱা। ঠিক আছে, আকৌ পেশীবহুল শৰীৰ, এইবিলাক কি হয়? এটা এটা তোমালোকৰ আৰ্জিত চৰিত্ৰ, তোমালোকে মানে অৰ্জন কৰিছা। তোমালোকৰ জিনত নাই বস্তু, তোমালোকে অৰ্জন কৰিছা। ঠিক আছে, তোমালোকে শিকি লৈছা, সেইটো কাৰণে কি হৈছে তোমালোকৰ এইবিলাক আৰ্জিত চৰিত্ৰ হয়। 2017 আৰু 2021 চনত এইটো প্ৰশ্ন আহিছিলে তোমালোকৰ। নেক্সট আহিলে বংশানুক্ৰমিক চৰিত্ৰ, যোনবিলাক মানে তোমালোকে পিতৃ মাতৃৰ DNA জৰিয়তে পাইছা। যেনেকে তোমাৰ মাৰ যদি চুলিখিনি কাৰ্লি হয়, তোমাৰ চুলিখিনি কাৰ্লি হ'ব, সেইটো হৈছে কি তোমালোকৰ বংশানুক্ৰমিক চৰিত্ৰ। অ'কে, ই সন্তানলৈ সঞ্চাৰিত হয়, মানে তোমাৰ হলে তোমাৰ সন্তানলৈ যাব, তেনেকুৱা টাইপৰ। ঠিক আছে, যেনেকে চুলিৰ ৰং, চুলিৰ গঠন, উচ্চতা ইত্যাদি। অ'কে, নেক্সট আহিলে তোমালোকৰ প্ৰজাতিৰ উৎপত্তি। এতিয়া যিকোনো এটা প্ৰজাতিৰ উৎপত্তি কেনেধৰণে হয়? ঠিক আছে, সেই যোনটো প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? স্পেচিয়েশ্যন বা প্ৰজাতিৰ উৎপত্তি বুলি আমি কওঁ। ঠিক আছে, যি প্ৰক্ৰিয়াৰ দ্বাৰা পূৰ্বৰ এটা প্ৰজাতিৰ পৰা এক বা তাতোধিক নতুন প্ৰজাতিৰ সৃষ্টি হয় তাকে আমি কি বুলি কওঁ? স্পেচিয়েশ্যন বা প্ৰজাতিৰ উৎপত্তি। ইয়াৰ মূল কাৰণসমূহ চোৱা তোমালোকে। তাৰপিছত তোমালোকৰ ভৌগোলিক পৃথকীকৰণ, মানে পাহাৰ বা নদী বা সাগৰৰ এটাৰ প্ৰজাতিৰ জনসংযোগ দুভাগ কৰিলে ইহঁতৰ মাজত জিনৰ আদান প্ৰদান বন্ধ হৈ যায়, তাৰ ফলত কি হৈ যায়? নতুন এটা প্ৰজাতিৰ সৃষ্টি হয়। নেক্সট তোমালোকৰ জিন পথচ্যুত, সৰু জনবসতিৰ আকস্মিকভাৱে জিনৰ গঠন সলনি হলে কি হৈ যায় তোমালোকৰ জিনীয় পথচ্যুত সৃষ্টি হয়। ঠিক আছে, ই নতুন চৰিত্ৰৰ সৃষ্টি কৰে। নেক্সট আহিলে প্ৰাকৃতিক নিৰ্বাচন, দুটা পৃথক গোটৰ পৰিৱেশ অনুসৰি বেলেগ বেলেগ চৰিত্ৰ নিৰ্বাচিত হৈ যায়। ঠিক আছে, যদি মানে পৰিৱেশটো সলনি হৈ যায় তেতিয়াহ'লে চৰিত্ৰবিলাকো কি হৈ যাব? সলনি হৈ যাব। ইয়াৰ প্ৰক্ৰিয়া চোৱা, এতিয়া পৃথক হোৱাৰ গোটবিলাকত DNA বা প্ৰজন্মৰ পাছত ইয়াৰ পৰিৱৰ্তন হয় যে ইহঁতে ইটোৱে সিটোৰ ওপৰত প্ৰজনন কৰিব নোৱাৰে, তেতিয়া এটা নতুন প্ৰজাতিৰ মানে সৃষ্টি হৈ যায়। অ'কে, ইয়াৰ মেইনলি তোমালোকে জানিব লাগে যে নতুন এটা প্ৰজাতিৰ উৎপত্তি কেনেধৰণে হয়। তেতিয়া তোমালোকে এই মূল কাৰণকেইটা তোমালোকে এইকেইটা লিখি দিলে হৈ যাব, তিনিটা কাৰণ। ঠিক আছে, নেক্সট তোমালোকৰ ক্ৰম বিকাশৰ সাক্ষী, তোমালোকৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট, চিয়ৰ এইটো ইয়াৰ পৰা প্ৰশ্ন এটা আহিব। ঠিক আছে, ভালদৰে চোৱা এতিয়া। সমহংস্ত অংগ, অংগ কোনবিলাক? যোনবিলাক তোমালোকৰ উৎপত্তি একেই, গঠনবিলাক প্ৰায় একেই, কিন্তু যোনবিলাক কামবিলাক বেলেগ। চোৱা, ভেকুলীৰ অগ্ৰপদ বা চৰাইৰ ডেউকা আৰু মানুহৰ হাত, সকলোৰে হাড় গঠন একেই, কিন্তু কামবিলাক বেলেগ বেলেগ। এতিয়া মানুহৰ ডেউকাই কি কৰে? উৰিবলৈ ব্যৱহাৰ কৰে। ঠিক আছে, মানুহৰ হাতে কি কৰে? খোৱা বোৱা কৰিবলৈ ব্যৱহাৰ কৰে। সিহঁতৰ গঠনবিলাক একেই হয়, কিন্তু কামবিলাক বেলেগ বেলেগ। সেইকাৰণে সেইবিলাক অংগ কি বুলি কয়? আমি কওঁ তাক সমহংস্ত অংগ বুলি। ঠিক আছে, ইহঁতৰ পূৰ্বপুৰুষ একেই আছিল, সেইটো কাৰণে কি হয়? অংগবিলাকৰ মানে গঠনটো একেই হৈ থাকে। ঠিক আছে, নেক্সট সমবিত্তিত অংগ, ইয়াত কি হৈ যায়? তোমালোকৰ উৎপত্তিটো বেলেগ, মানে সিহঁতৰ গঠনটো বেলেগ, কিন্তু সিহঁতৰ কাৰ্যবিলাক একেই। যেনেকে চৰাই ডেউকা আৰু বাদুলিৰ ডেউকা। ঠিক আছে, এতিয়া চৰাই ডেউকাত কি হয়? চৰাই ডেউকাত হাড় থাকে, হাড় আৰু পাখি থাকে, কিন্তু বাদুলিৰ ডেউকাত কি থাকে? অকল ছালৰ প্ৰসাৰণ থাকে। দুয়োটাই উৰাত ব্যৱহাৰ কৰে, কিন্তু সিহঁতৰ গঠনটো বেলেগ, মানে ইটোৱে সিটোৰ উল্টা। এইটো তোমালোকে চাব নাপাহৰিবা, এটা তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, এতিয়া সমহংসত কি হয়? তোমালোকৰ সিহঁতৰ গঠন একেই হয়, কিন্তু কামবিলাক বেলেগ বেলেগ হয়। আৰু সমবৃত্তিত কি হয়? তোমালোকৰ সিহঁতৰ গঠনবিলাক বেলেগ হয়, কিন্তু কামবিলাক একেই হয়। ঠিক আছে, ইটোৱে সিটোৰ উল্টা মানে। নেক্সট আহিলে জীৱাশ্ম। জীৱাশ্ম কি হয়? তোমালোকৰ 2024 চনত আহিছিলে। কি হয়? শিলাস্তৰত সংৰক্ষিত হৈ থকা মৃত জীৱৰ দেহাৱশেষ বা সাঁচ, এইটো হৈছে তোমালোকৰ জীৱাশ্ম। ইয়াৰ গুৰুত্ব কি হয়? ই অতীতত কি জীৱ আছিল তাক জনা যায়, জীৱাশ্মটো চাই। ঠিক আছে, সৰল জীৱৰ পৰা যে জটিল জীৱ সৃষ্টি হৈছে তাৰ প্ৰমাণ দিয়ে কোনে? জীৱাশ্মই। যেনেকে এটা আৰ্কিঅপেট্ৰিক্স নামৰ জীৱাশ্ম প্ৰমাণ দিয়ে যে চৰাইৰ উৎপত্তি সৰীসৃপৰ পৰা হৈছিল। সেইটো কোনে দিয়ে? তোমালোকৰ আৰ্কিঅপেট্ৰিক্স বুলি মানে এজনী চৰাই। ঠিক আছে, তাৰ জীৱাশ্মই দিয়ে। এতিয়া ইয়াৰ যোনবিলাক জীৱাশ্ম থাকে, জীৱাশ্মবিলাকৰ যোনবিলাক বয়স, কিমান পুৰণা জীৱাশ্ম, সেইটো কেনেধৰণে নিৰ্ধাৰণ কৰা হয়? সেইটো কাৰ্বন ডেটিঙৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয়। এইটো মনত ৰাখিবা, কাৰ্বন ডেটিং। কাৰ্বন ডেটিং ক'ত ব্যৱহাৰ কৰা হয়? জীৱাশ্মবিলাকৰ বয়স নিৰ্ধাৰণ কৰিবলৈ। অ'কে, এতিয়া মানুহৰ ক্ৰম বিকাশ।
মানুহৰ ক্ৰম বিকাশ মানে মানুহবিলাক ক'ৰ পৰা আহিছিলে আচলতে, ঠিক আছে? মানুহবিলাক আহিছিলে আচলতে তোমালোকৰ আফ্ৰিকাৰ পৰা। এইটো প্ৰশ্ন তোমালোকৰ 2016 আৰু 2023 চনত আছিলে, সেইকাৰণে এই টপিকটো তোমালোকৰ ইনক্লুড কৰা হৈছে। বেলেগ ইমান প্ৰশ্ন তোমালোকৰ নাহে বাৰু, কিন্তু তোমালোকৰ যে মানুহ প্ৰথম ক'ত আৱিষ্কাৰ হৈছিলে, ক'ত মানে মানুহ প্ৰথম প্ৰথম আছিলে, সেইটো হৈছে তোমালোকৰ আফ্ৰিকাত আছিলে। অ'কে, আমাৰ মানে আদি পূৰ্বপুৰুষসকল তোমালোকৰ আফ্ৰিকাত কৰিছিলে, ঠিক আছে? এতিয়া ইয়াৰ সৈতে তোমালোকৰ মেইন চেপ্টাৰখিনি অলমষ্ট সম্পূৰ্ণ হৈছে। এতিয়া তোমালোকৰ লাষ্ট চেপ্টাৰ যোনটো আছে সেইটো হৈছে তোমালোকৰ আমাৰ পৰিৱেশ, আৱাৰ এনভাইৰনমেণ্ট। ইয়াত তোমালোকৰ যোনখিনি চিম্পল বস্তু, আমি খাদ্যৰ জালৰ বিষয়ে গম পাম, বিভিন্ন চিম্পল টপিকৰ কথা গম পাম। তোমালোকে ভালদৰে শুনি যোৱা, ঠিক আছে? এইখিনি ইয়াৰ পৰা বেছি প্ৰশ্ন নাহে, কিন্তু যোনকেইটা আহিব তোমালোকৰ একদম জেনেৰেল নলেজৰ প্ৰশ্ন আহিব, ঠিক আছে? ইয়াৰ তোমালোকৰ মেইন টপিক কেইটা হৈছে তোমালোকৰ পৰিস্থিতি তন্ত্ৰ, খাদ্য শৃংখল, খাদ্য জাল, পুষ্টিক স্তৰ, শক্তিৰ প্ৰবাহ আৰু 10% সূত্ৰ, জৈৱিক বিবৰ্ধন, ওজন স্তৰ, ইয়াৰ ক্ষয়, আৱৰ্জনা ব্যৱস্থাপনা, এইখিনি হৈছে তোমালোকৰ মেইন ইয়াৰ টপিক। এতিয়া পৰিস্থিতি তন্ত্ৰ মানে কি হৈছে? কোনো এটা অঞ্চলত সকলোবোৰ জীৱ আৰু অজৈৱ কাৰকবোৰ মাজত থকা যোনটো পাৰস্পৰিক ক্ৰিয়া, ফলত গঢ়া যোনটো তন্ত্ৰ, সেই তন্ত্ৰটোকে আমি কি বুলি কওঁ? আমি পৰিস্থিতি তন্ত্ৰ বুলি কওঁ। ইয়াৰ প্ৰকাৰ তোমালোকৰ দুই প্ৰকাৰ হ'ব পাৰে। এটা আছে তোমালোকৰ প্ৰাকৃতিক আৰু এটা আছে তোমালোকৰ কৃত্ৰিম। প্ৰাকৃতিকৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ বনাঞ্চল, পুখুৰীৰ হ্ৰদ, বা কৃত্ৰিম হিচাপে মানুহে সৃষ্টি কৰা এইবিলাক বাগিচা, খেতি পথাৰ, একুৰিয়াম, এইবিলাক কি হৈছে তোমালোকৰ এটা কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ। ইয়াৰ উপাদানসমূহ বুলি ক'লে কি হৈছে তোমালোকৰ এইবিলাক জৈৱ উপাদান আৰু অজৈৱ দুটা উপাদান থাকিব পাৰে, ঠিক আছে? যিবিলাক জৈৱ, এইবিলাক কি হৈছে তোমালোকৰ গছ-গছনি মানে উৎপাদক, উপভোক্তা, প্ৰাণী, বিযোজক। এতিয়া বিযোজক এই বস্তুটো ইম্পৰ্টেণ্ট হা, বিযোজকৰ কাম কি তোমালোকৰ পৰীক্ষাত সোধা দেখা যায়, ঠিক আছে? আৰু অজৈৱ ভিতৰত আহিব তোমালোকৰ মাটি, পানী, বতাহ, সূৰ্য, পোহৰ, এইবিলাক হৈছে তোমালোকৰ অজৈৱিক উপাদান, ঠিক আছে? চোৱা বিযোজকৰ ভূমিকা, এতিয়া 2016 আৰু 2019 চনত এইটো প্ৰশ্ন আহিছিলে তোমালোকৰ, যে বিয়োজক বিলাকৰ ভূমিকা কি হয়? বিয়োজক বিলাক কি হয়? যিবোৰ অণুজীৱই মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত জটিল জৈৱিক পদাৰ্থবোৰ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰে, সেইবিলাকে আমি কি বুলি কওঁ? বিযোজক বুলি কওঁ। অ'কে, এতিয়া চোৱা পৰিস্থিতি তন্ত্ৰৰ ওপৰত ইয়াৰ গুৰুত্ববিলাক কি কি হয় তোমালোকে এইটো জনাটো উচিত, ঠিক আছে? ইহঁতে কি কৰে? পৰিৱেশবিলাক পৰিষ্কাৰ কৰে। ইহঁতে মৰা পচা বস্তুবোৰ পচাই পেলাই, যাৰ ফলত পৰিৱেশবিলাক চাফা হৈ থাকে, ঠিক আছে? নহ'লে পৃথিৱীখন আৱৰ্জনাৰে ভৰি পৰিলেহেঁতেন, ঠিক আছে? নেক্সট আহিলে পুষ্টি চক্ৰ। এতিয়া বিয়োজকে জৈৱ পদাৰ্থক ভাঙি নাইট্ৰজেন, ফচফৰাছ আদি সৰল পুষ্টিলৈ ৰূপান্তৰ কৰে, আৰু সেইবিলাক কি হৈ যায় তোমালোকৰ মাটিৰ লগত মিহলি হৈ যায়, আৰু এই সাৰ উদ্ভিদে পুনৰ ব্যৱহাৰ কৰে। নেক্সট আহিলে তোমালোকৰ পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্য। এতিয়া মাটিৰ উৰ্বৰতা ঘূৰাই অহাত ইহঁতৰ ভূমিকা অপৰিহাৰ্য। এই তিনিটা হৈছে তোমালোকৰ ইহঁতৰ গুৰুত্ববিলাক, ঠিক আছে? নেক্সট আহিলে তোমালোকৰ খাদ্য শৃংখল আৰু পৌষ্টিক স্তৰ। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট 2017, 2020, 2021 চনত ইয়াৰ পৰা প্ৰশ্ন আহিছে তোমালোকৰ, ঠিক আছে? খাদ্য শৃংখল মানে কি? এতিয়া জীৱবোৰে খাদ্যবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি এটা শৃংখল গঠন কৰে, আৰু এই শৃংখলটোকে আমি কি বুলি কওঁ? খাদ্য শৃংখল। 2023 চনত এটা প্ৰশ্ন আহিছিলে, ঘাঁহ, ফৰিং, ভেকুলী, সাপ, ঈগল, এইটো এটা কি হৈছে তোমালোকৰ খাদ্য শৃংখল। খাদ্য শৃংখলৰ তোমালোকৰ উদাহৰণ দিব আহিব পাৰে, তোমালোকে এনেদৰে দিব লাগিব। পৌষ্টিক স্তৰ তোমালোকৰ 4টা স্তৰ থাকে। এটা আছে প্ৰথম স্তৰ, যোনটো উৎপাদক মানে সেউজীয়া গছ-গছনি, যিয়ে খাদ্যটো উৎপাদন কৰিব, ঠিক আছে? নেক্সট আহিব প্ৰাথমিক স্তৰ, যোনে মানে প্ৰথম খাব গছজোপাৰ পৰা খাদ্য, তাক আমি তৃণভোজী ল'ব পাৰোঁ। আৰু এই তৃণভোজী জীৱটোক কোনে খাব? মাংসভোজীটাই খাব। সেই মাংসভোজীটো কি হ'ব তোমালোকৰ? গণ উপভোক্তা হ'ব, ঠিক আছে? মাংসভোজীটোক যদি কোনোবাই খায়, সেইটো কি হ'ব তোমালোকৰ? তৃতীয় উপভোক্তা বা উচ্চ স্তৰৰ মাংসভোজী, ঠিক আছে? এইটো 4টা স্তৰ থাকে। স্তৰকেইটা তোমালোকে ভালদৰে চাই ল'বা। 2017, 2020, 2021 চনত ইয়াৰ পৰা প্ৰশ্ন আহিছে। নেক্সট আহিলে তোমালোকৰ শক্তিৰ প্ৰবাহ আৰু 10% সূত্ৰ। এইটো 2019 চনত তোমালোকৰ প্ৰশ্ন আহিছে। যোনটো শক্তিৰ প্ৰবাহটো সদায় কি হয় তোমালোকৰ? একমুখীয়া হয়। শক্তি সদায় সূৰ্যৰ পৰা উৎপাদকে লয় আৰু তাৰ পৰা উপভোক্তালৈ যায়, ঠিক আছে? ই কেতিয়াও উভতি নাহে। অ'কে, শক্তিটো সূৰ্যৰ পৰা উদ্ভিদে ল'ব, উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰিব, তাৰপিছত কি কৰিব? ই উপভোক্তাবিলাকক দি দিব, আৰু তাৰ পৰা কেতিয়াও এনাৰ্জিটো আকৌ উভতি নাহে, ঠিক আছে? আৰু 10% যোনটো সূত্ৰ, তাক আমি লিনমেন 10% ল বুলিও কওঁ, ঠিক আছে? তাৰ মতে কি হ'ব? এটা পৌষ্টিক স্তৰৰ পৰা তাৰ পৰৱৰ্তী স্তৰলৈ কেৱল 10% শক্তিয়ে স্থানান্তৰিত হয়, ঠিক আছে? বাকী 90% শ্বসন, তাপ, অন্যান্য কামত খৰচা হৈ যায়। এতিয়া গছৰ পৰা যে আমি খাদ্য কিবা এটা ল'লো, সেই গছৰ যিমান শক্তি আছে, তাৰ শক্তিৰ অকল 10%হে আমি পাম। বাকী যোনখিনি 90% থাকিব, সেইখিনি মানে গছে নিজৰ কামতে খৰচ কৰি দিব, ঠিক আছে?
এতিয়া চোৱা তাৰ উদাহৰণ হিচাপে সূৰ্যৰ পৰা 1000 জুল হেৰি এ, শক্তি গছজোপাই ল'লে কিমান পাব? সূৰ্যৰ পৰা 1000 জুল নাপায়, অকল 10 জুল পাব। ঠিক আছে, এই 10 জুল গছৰ পৰা আমি হৰিণ এটাই ল'লে, হৰিণ এটাই কি পাব? এই 10 জুলৰ 10% পাব। সেইটো হ'ব তোমালোকৰ 1 জুল। এতিয়া এই 1 জুলৰ 10% যেতিয়া হৰিণটোক যোনে বাঘ এটাই খাব, সি পাব। এইটো হৈছে তোমালোকৰ 0.1 জুল। ঠিক আছে, এতিয়া ইয়াৰ দ্বাৰা গম পালো যে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা মাত্ৰ 1% শক্তিহে খাদ্যলৈ ৰূপান্তৰ কৰে। এইখিনি মানে বাকী তোমালোকৰ শোষণ তাপ বা অন্যান্য কামবিলাকত খৰচা হৈ গুচি যায়। এতিয়া যিহেতু প্ৰতিটো স্তৰত শক্তি কমি যায়, 3 আৰু 4টা স্তৰৰ পিছত জীয়াই থাকিবৰ পৰ্যন্ত শক্তি নাথাকেই মানে। ঠিক আছে, সেইটো কাৰণে সেইটো হৈছে তোমালোকৰ কি হয় 10% সূত্ৰ। তোমালোকৰ ইম্পৰ্টেণ্ট 2019 চনত দিছিলে এইটো বস্তু। নেক্সট আছে তোমালোকৰ খাদ্যৰ জাল। অ'কে, খাদ্যৰ জালটো কি হয়? এতিয়া প্ৰকৃতিত খাদ্য শৃংখলবোৰ সৰল ৰেখাত নাথাকে। ঠিক আছে, মানে বহুতো খাদ্য শৃংখল লগ লাগি য'ত লগা যি জালৰ সৃষ্টি কৰে তাকে আমি খাদ্য জাল বুলি কওঁ। ইয়াৰ গুৰুত্বটো কি হৈছে যে ই পৰিস্থিতিত তন্ত্ৰক সুস্থিৰতা দিয়ে, মানে ষ্টেবল কৰি ৰাখে, প্ৰদান কৰি ৰাখে। যদি এটা প্ৰাণীয়ে এটা খাদ্য নাপায় তেন্তে বিকল্প খাদ্য গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ উদাহৰণ হৈছে তোমালোকৰ এই চিত্ৰখন। ঠিক আছে, ইয়াত চোৱা, ইয়াত তোমালোকৰ এই যোনটো তোমালোকৰ হেৰি শহাপহুটোৱে ইয়াৰ পৰা বন চন খালে। এতিয়া শহাপহুটোক কোনে খাব? ই খাব। ঠিক আছে, আৰু ইয়াক কোনে খাব? বাঘটোৱে খাব। যদি এতিয়া শহাপহুটো যদি মাজত নাথাকে তেতিয়া ই কি খাব? ঠিক আছে, সেইটো হৈ যায়। নেক্সট আহিলে তোমালোকৰ এইবিলাক তোমালোকৰ সৰু সুৰা কীট পতংগ থাকে, কীট পতংগটোক চৰাইটোৱে খালে, চৰাইটোক সাপে খালে। এতিয়া যদি এই সাপটো নাথাকে, এই চৰাইটো নাথাকে বা এই কীট পতংগখিনি নাথাকে, এই সাপটোৱে কি খাব? ঠিক আছে, বা চিলনিটোৱে কি খাব যদি সাপটো নাথাকে? মানে গোটেই ষ্টেবল মানে সুস্থিৰ হৈ নাথাকিব গোটেই মানে তোমালোকৰ প্ৰকৃতিখন। এই যোনটো প্ৰকৃতিক সুস্থিৰ কৰে কোনে? এখন খাদ্য জালে কি কৰে? সুস্থিৰ কৰি ৰাখে, ষ্টেবল কৰি ৰাখে। নেক্সট আহিলে তোমালোকৰ জৈৱিক বিবৰ্ধন মানে বায়লজিকেল মেগনিফিকেশ্যন। ইয়াৰ সংজ্ঞাটো চোৱা, যেতিয়া খাদ্য শৃংখলৰ মাজেৰে জৈৱ পচনশীল নোহোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ যেনে তোমালোকৰ DDT, পাৰা এইবিলাক ক্ৰমান্বয়ে জমা হৈ সৰ্বোচ্চ স্তৰৰ প্ৰাণী দেহত সৰ্বাধিক গ্ৰাহতা হোৱা পৰিঘটনা, তাকে আমি কি বুলি কওঁ? জৈৱিক বিবৰ্তন বুলি কওঁ। ইয়াৰ কাৰণ কি হৈছে? চোৱা, তোমালোকে যদি এটা পুখুৰী আছে হা, এটা পুখুৰী আছে, ইয়াত তোমালোকৰ ঢেৰ আৱৰ্জনা পেলোৱা হয়। ঠিক আছে, এই আৱৰ্জনা পেলোৱা হয়, ইয়াত যোনবিলাক তোমালোকৰ মাছ থাকিব, সেই মাছখিনি কি হ'ব? এই আৱৰ্জনাখিনি খাব। আৱৰ্জনাখিনিৰ পৰা যিমান তোমালোকৰ বেয়া পদাৰ্থবিলাক, বেয়া ৰাসায়নিক পদাৰ্থবিলাক আছে, সি লৈ থাকিব, সি খাই থাকিব মাছটোৱে। যেতিয়া আমি এই মাছটোক আমি যদি ধৰি পিনি মাছটোক খাই দিওঁ, তেতিয়া কি হৈ যাব? ইয়াৰ যোনখিনি বেয়া পদাৰ্থ থাকিব সেইখিনি আমাৰ দেহত আহি যাব। হয় নাই? আমাৰ দেহত আহি গ'ল। এতিয়া আমাৰ দেহত যিমান আহিব, এই যোনটো ঘটনাটো ঘটিলে, সেই ঘটনাটোকে আমি কি বুলি কওঁ? জৈৱিক বিবৰ্ধন বা বায়লজিকেল মেগনিফিকেশ্যন বুলি কওঁ। মানে ইয়াত যিমান বিষাক্ত বস্তুখিনি আছিলে সেইখিনি আমাৰ দেহলৈ গুচি আহিলে মানে। অ'কে, ইয়াৰ কাৰণটো হ'ল চোৱা, এই ৰাসায়নিক পদাৰ্থবোৰ শৰীৰত হজম নহয়। ঠিক আছে, আৰু ওলাইও নাযায়, বৰঞ্চ এই চৰ্বিৰ লগত মিলি যায়, মানে থাকি যায় মানে। ঠিক আছে, ফলা ফলাফল, যিহেতু মানুহৰ খাদ্য শৃংখলত শীৰ্ষত থাকে, সেয়েহে মানুহৰ দেহত এই ক্ষতিকাৰক পদাৰ্থবোৰ গ্ৰাহতা সৰ্বাধিক হয়। মানে মানুহে চব বস্তু খায় ন, যিমান যদি সেইকাৰণে কি হৈ যায় আমাৰ মানুহৰ ক্ষেত্ৰত যিমানবিলাক তোমালোকৰ বিষাক্ত পদাৰ্থবিলাক থাকিব সকলো সৰ্বাধিক থাকিব। অ'কে, এইটো হৈছে তোমালোকৰ জৈৱিক বিবৰ্ধন। ডাউট থাকিলে জনাবা কিবা। নেক্সট আহিলে ওজনৰ স্তৰ আৰু ইয়াৰ ক্ষয়। এতিয়া ওজন কি? অক্সিজেনৰ 3টা পৰমাণুৰে কি গঠন হয়? তোমালোকৰ ওজন গঠন হয়, যাক আমি O3 বুলি লিখো। ঠিক আছে, ই বায়ু ই বায়ু ই বায়ুমণ্ডলৰ ক'ত থাকে? ষ্ট্ৰেটোস্ফিয়াৰত থাকে। ঠিক আছে, ক'ত থাকে? ষ্ট্ৰেটোস্ফিয়াৰত থাকে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হা। নেক্সট ইয়াৰ গঠন কেনেধৰণে হয় চোৱা, যেতিয়া অতি বেঙুনীয়া ৰশ্মি মানে UV ৰে যেতিয়া যেতিয়া অক্সিজেনৰ অণুত পৰিবহি, তেতিয়া অক্সিজেনৰ অণুটো কি কৰিব? ই ভাঙি দিব, আৰু ভাঙি পিনি কিহৰ সৃষ্টি কৰিব? ই সৃষ্টি কৰিব ওজনৰ সৃষ্টি কৰিব। মানে অক্সিজেন এটা আছে, ঠিক আছে, তাৰ ওপৰত কি পৰিলে? UV ৰে এটা পৰি গ'ল, কি কৰিব? অক্সিজেনটো বেলেগ বেলেগ কৰি দিব। ঠিক আছে, এতিয়া এই যোনটো বেলেগ বেলেগ অক্সিজেন হ'ল যে, এতিয়া 2টা অক্সিজেন হৈ গ'ল। এটা অক্সিজেন আহি পিনি যদি বেলেগ এটা অক্সিজেনৰ অণু এটাৰ লগত যদি বিক্ৰিয়া কৰে, তেতিয়া কি হৈ যায়? কিহৰ সৃষ্টি কৰিব? ই এটা ওজনৰ সৃষ্টি কৰিব। অ'কে, ইয়াৰ গুৰুত্ব কি চোৱা, এতিয়া ই সূৰ্যৰ পৰা অহা অতি ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি, যাক আমি UV ৰে বুলি কওঁ, ই শোষণ কৰে আৰু পৃথিৱীত যিবিলাক জীৱ থাকিব, সেই জীৱবিলাকক এই UV ৰেৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে, মানে ৰক্ষা কৰে। ঠিক আছে, UV ৰশ্মিয়ে ছালত কেঞ্চাৰ, চকুত চানি পৰা ৰোগ সৃষ্টি কৰিব পাৰে। সেইকাৰণে এইবিলাকৰ পৰা কোনে আমাক বচায়? ওজনে বচায়। এতিয়া চোৱা, এই যোনবিলাক ওজনৰ যোনটো স্তৰটো আছে, যোনটো ওজনৰ লেয়াৰটো আছে ষ্ট্ৰেটোস্ফিয়াৰত,
সেইটো আজিকালি ক্ষয় গৈছে, তাত ফুটা ওলাইছে। সেইটো কিয় হৈছে? কাৰণ যোনটো CFC, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, যিটো ফ্ৰিজ আৰু এয়াৰ কণ্ডিচনাৰৰ পৰা ওলাই, ই কি কৰিছে, সেই যোনটো ওজন লেয়াৰটো ভাঙি দিছে। ঠিক আছে, এতিয়া এই যোনটো ওজনৰ স্তৰটো ক্ষয় যোৱাৰ মেইন কাৰণটো কি হয়? তোমালোকৰ সেইটো হয় তোমালোকৰ CFC। অ'কে, আৰু এই প্ৰশ্ন তোমালোকৰ 2015 আৰু 2024 তোমালোকৰ সোধা গৈছে। ইয়াৰ প্ৰতিকাৰ কি হয়? ইয়াৰ প্ৰতিকাৰ হিচাপে তোমালোকৰ 1987 চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে CFC উৎপাদন হ্ৰাস কৰিবলৈ এখন চুক্তি কৰিছিল, আৰু এই চুক্তিখনক কি বুলি কয়? মন্ট্ৰিল প্ৰট'কল বুলি কোৱা হয়। এতিয়া মন্ট্ৰিল প্ৰট'কল কি হয়? এখন চুক্তি য'ত CFC কাৰ্বনৰ উৎপাদনটো হ্ৰাস পাবলৈ কৰা এখন প্ৰট'কল। ঠিক আছে, এখন নামটো কি হয় তোমালোকৰ? মন্ট্ৰিল প্ৰট'কল। অ'কে, এতিয়া থাকিলে আৱৰ্জনাৰ ব্যৱস্থাপনা। এতিয়া আৱৰ্জনাবিলাক ওলাই যায় বিভিন্ন ধৰণৰ, তাক আমি কেনেধৰণে তাক মানে ব্যৱস্থাপন কৰিব পৰা যায়, তাক আমি কেনেদৰে মেনেজ কৰিম। ঠিক আছে, তাৰ বিষয়ে আমি এতিয়া পঢ়ো আহা। এতিয়া কিছুমান আছে জৈৱ পচনশীল বা জৈৱ নিম্নীকৰণ আৱৰ্জনা, মানে যোনবিলাক তোমালোকৰ যিবিলাক আৱৰ্জনা অনুজীৱৰ দ্বাৰা পচি মাটিৰ লগত মিহলি হৈ যায়, তেনে আৱৰ্জনাক কি বুলি কয়? জৈৱ নিম্নীকৰণ বা জৈৱ পচনশীল। তাৰ উদাহৰণ হৈছে যেনে শাক পাচলিৰ বাকলি, কাগজ, গৰু, এইবিলাক কি হয়? মাটিৰ লগত পচি যায়, সেইকাৰণে তাক কি বুলি কয়? জৈৱ নিম্নীকৰণ বা জৈৱ পচনশীল আৱৰ্জনা। নেক্সট আছিলে জৈৱ পচনশীল নোহোৱা বা জৈৱ অনিম্নীকৰণ। ঠিক আছে, তাক আমি নন বায়'ডিগ্ৰেডেবল বুলি কওঁ, যিবোৰ সহজে নপচে আৰু পৃথিৱীত বহুত দিনলৈ থাকে, তাক আমি কি বুলি কওঁ? জৈৱ অনিম্নীকৰণ বুলি কওঁ। ঠিক আছে, তাৰ উদাহৰণ হৈছে প্লাষ্টিক, পলিথিন, DDT, কাঁচ ইত্যাদি। এইবিলাক ইয়াৰ তোমালোকৰ জীৱ অনিম্নীকৰণ আৰু জীৱ নিম্নীকৰণৰ জানো কাক কয়, তাৰ উদাহৰণতে লিখিব আহিছিলে তোমালোকৰ 2024, 2019, 2020, 2025 মানে এইখিনি বস্তু ভালদৰে চাবা। ঠিক আছে, এতিয়া চোৱা ইহঁতক আমি কেনেধৰণে ব্যৱস্থাপন কৰিব পাৰো, তাৰ 4টা তোমালোকৰ হেৰি দিয়া আছে, মেথড দিয়া আছে। ঠিক আছে, প্ৰথমটো হৈছে তোমালোকৰ জৈৱ গেছ প্লান্ট। এতিয়া পচনশীল যোনবিলাক আৱৰ্জনা থাকিব, সেইবিলাকৰ পৰা কি বনাব পাৰো? আমি গেছ আৰু সাৰ প্ৰস্তুত কৰিব পৰা যায় মানে। ঠিক আছে, নেক্সট আমি পুতি পেলোৱা, যোনবিলাক চহৰৰ আৱৰ্জনা আমি কি কৰিব পাৰো? খাৱৈত পুতি দিব পাৰো। ঠিক আছে, মাটিৰ তলত ভালদৰে পুতি দিব পাৰো। নেক্সট আছে পুনৰাৱৰ্তন, মানে প্লাষ্টিক, কাগজ, ধাতু, এইবিলাক আমি কি কৰিব পাৰো? আকৌ ব্যৱহাৰ কৰিব পাৰো সেইখিনি বস্তুকে। নেক্সট, ঠিক আছে, নেক্সট ভস্মীকৰণ, চিকিৎসাৰ বৰ্জি, উচ্চ উষ্ণতাত আমি কি কৰিব পাৰো? ইহঁতক জ্বলাই দিব পাৰো। এনেধৰণে আমি কি কৰিব পাৰো? যোনবিলাক তোমালোকৰ আৱৰ্জনা থাকিব, সিহঁতক আমি ব্যৱস্থাপনা কৰিব পাৰো। ঠিক আছে, এইবিলাক তোমালোকৰ জেনেৰেল নলেজ, তোমালোকে জানাই চাগে। অ'কে, এতিয়া ইয়াৰ তোমালোকৰ আজি ইয়াৰ যিমান বায়'লজিৰ 1 শ্বট ৰিভিজন ইয়াতে সমাপ্ত হৈছে। এতিয়া বায়'লজিটো আচলতে মোৰ চাবজেক্ট নহয়, সেইকাৰণে চেষ্টা কৰিলো যে যিমান পাৰো তোমালোকক ভালদৰে বুজাবলৈ। অ'কে, এতিয়া যদি কিবা ডাউট থাকে তোমালোকে জনাবা, আৰু যদি কিবা নেক্সট ভিডিঅ' আমি কিহৰ ওপৰত আনিম কমেণ্ট কৰিবা। ঠিক আছে, নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে তোমালোকে কমেণ্ট কৰিবা, আৰু ইয়াত তোমালোকৰ নোটছৰ কাৰণে তোমালোকে এইটো স্কেন কৰিবা। ঠিক আছে, আৰু কেনেকুৱা লাগিছে তোমালোকে হেৰি কৰিবা, আৰু ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক সকলো কৰি দিবা। এতিয়া তোমালোকৰ কেইটা বাজিছে গম পাইছা নাই? এতিয়া বাজিছে তোমালোকৰ ৰাতিপুৱা 3:56ত ভিডিঅ' বনাই আছো তোমালোকৰ কাৰণে। ঠিক আছে, সেইকাৰণে কৈছো অলপ হেৰি কৰি দিবা, শ্বেয়াৰ কৰি দিবা বস্তুখিনি। আশা কৰিছো তোমালোকৰ ভাল পাইছা ভিডিঅ'টো। এতিয়া থেংক ইউ, অল দ্য বেষ্ট, ভালদৰে পঢ়া শুনা কৰি থাকা। কিবা ডাউট থাকিলে জনাবা। নেক্সট ভিডিঅ'টো কিহৰ ওপৰত হ'ব হ'লে হ'ল। অ'কে, বাই বাই।